নমস্কাৰ কলিঙ্গ সাহিত্য উৎসৱলৈ মই শ্ৰী দেৱৰাজ মিলিয়ে আপোনালোক সকলোলৈকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছো। কলিঙ্গ সাহিত্য উৎসৱ হৈছে উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰস্থিত ভাৰতীয় এক সাহিত্য অনুষ্ঠান। এই অনুষ্ঠানে মূলতঃ সৃষ্টিশীলতাক উদযাপন কৰিবলৈ ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাত সৃষ্ট সাহিত্যিক বৈচিত্ৰ্যসমূহক হৃদয়ঙ্গম কৰিবলৈ প্ৰয়াস কৰি আহিছে। এনে প্ৰয়াসৰে অংশ হিচাপে কলিঙ্গ সাহিত্য উৎসৱে এইবেলি কনচিয়াছনেছ এণ্ড মডাৰ্নিটি ইন কণ্টেম্পৰেৰী আছামিজ পয়েট্ৰি সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য চেতনা আৰু আধুনিকতা শীৰ্ষক সাম্প্ৰতিক অসমীয়া কবিতা বিষয়ক অনুষ্ঠানটি আগবঢ়াইছে। ইয়াৰ পূৰ্বেও এই অনুষ্ঠানে অসমীয়া সাহিত্য বিষয়ক দুটাকৈ অনুষ্ঠান সম্পন্ন কৰি গৈছে। ইয়াৰে এটা আছিল 23 জানুৱাৰী 2022 অনুষ্ঠিত অসমৰ পৰ্যটনস্থলী বিষয়ক আলোচনাটি। অনুষ্ঠানত ভাগ লৈছিল যুৱ লেখক জিতুল বৰা আৰু লেখক দেৱজিৎ বৰাই। আনটো অনুষ্ঠান সম্পন্ন হৈছিল 13 মাৰ্চ 2022 আৰু বিষয় আছিল অসমীয়া শিশু বিষয়ক সাহিত্য, য'ত ভাগ লৈছিল মৌচাক মামা খ্যাত বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী ডাঙৰীয়া, লেখক আকাশদীপ্ত ঠাকুৰ ডাঙৰীয়া, অংগনা চৌধুৰী আৰু জিতুল বৰাই। আজিৰ এই সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য চেতনা আৰু আধুনিকতা এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে অসমৰ 4গৰাকী বিশিষ্ট কবি। পোনপ্ৰথমে মই আমাৰ মাজত উপস্থিত থকা অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কবি, সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি নীলিম কুমাৰ ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ছাৰ নমস্কাৰ। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। আমাৰ মাজত উপস্থিত আছে যুৱ কবি সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ অন্যতম চৰ্চিত সচেতন কবি ডক্টৰ বিজয় শংকৰ বৰ্মন ডাঙৰীয়া, খুব সচেতন কবি। তেখেতক আমাৰ মাজলৈ স্বাগতম জনাইছো। বিজয় দা নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে নতুন প্ৰজন্মৰ এগৰাকী অন্যতম জনপ্ৰিয় কবি ৰঞ্জিত পাটগিৰি। ৰঞ্জিত পাটগিৰি ডাঙৰীয়াক মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। স্বাগতম। আৰু আজিৰ এই অনুষ্ঠানত মই নিজে এগৰাকী আলোচক হিচাপে উপস্থিত আছো আৰু লগতে মই এই অনুষ্ঠানৰ গুৰি ধৰোতা হিচাপেও আছো। সকলোলৈকে নমস্কাৰ জনাইছো। মই দেৱৰাজ মিলি, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক। ইমানখিনিতে মই আমাৰ অতিথি চিনাকি পৰ্ব শেষ কৰিছো। মই এতিয়া টেকনিকেল টিমক অনুৰোধ জনাইছো, can you please share some photos of Neelamani Fukan on the screen? Thank you. নীলমণি ফুকন। টোপনিটো তেওঁ মোক খেদি ফুৰিছিল। তেওঁ বাৰু এতিয়া ক'ত আছে? আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ? ওঠ দুখনত আছেনে বৈ পানী ৰঙা দুখন নৈ? আছেনে বাৰু তেওঁৰ দুচকুত সেই দুটা কলা ঘোঁৰা? আজিও মোৰ নিতৌ নিশা কলিজা গছকি ৰৈ। নীলমণি ফুকন সৰ্বকালৰ অসমীয়া পুৰুষা কবিসকলৰ অন্যতম বুলি পাঠক সমালোচকৰ পৰা ইতিমধ্যে তেওঁ স্বীকৃত। পৰ্বতসম ব্যক্তিত্ব তেওঁৰ, নিৰহংকাৰ, শিশুসুলভ নিষ্পাপ সৰলতা তেওঁৰ চকুৱে মুখে কথাই বতৰাই সততে বিদ্যমান। আধুনিক অসমীয়া কবিতাক আন্তৰিকতাৰে ভাল পোৱা পাঠক কবি সমালোচক বোধহয় এনে এগৰাকীও নোলাব যাৰ নীলমণি ফুকন ছাৰ সম্পৰ্কে জিজ্ঞাসা কৌতূহলৰ অন্ত নাই, যিয়ে তেওঁৰ সৈতে এষাৰি কথা পাতিবলৈ উৎকণ্ঠিত হৈ থকা নাই, যি তেওঁৰ কবি সত্তাৰ বিশাল বটবৃক্ষৰ ছাত এখন্তেক জিৰাবলৈ বিচৰা নাই। নীলমণি ফুকন ছাৰৰ কবিতাৰ পঠন পাঠনৰ বহুমাত্ৰিক দিশটোৱে আধুনিক অসমীয়া কবিতাত আটাইতকৈ বেছি চহকী কৰিছে। নতুনৰ বাবে তেওঁ অন্বেষণ আৰু কৃষ্ণ সাধনাৰ উত্তৰণমুখী বাট দেখুৱাই থৈ গৈছে। আধুনিক অসমীয়া কাব্য জগতৰ এইগৰাকী মহিৰুহে 2021 বৰ্ষত দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰি অসমীয়া কবিতাৰ বৰ্ণময় আৰু চহকী যাত্ৰাক পুনৰ সুৱগা চৰাইছে।
যোৱা 11 এপ্ৰিল 2022 খ্ৰীষ্টাব্দত ছাৰৰ ষষ্ঠজনিত কাৰণত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাৰক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। এই চেগতে এই মঞ্চৰ পৰাই ছাৰলৈ কলিংগ সাহিত্য উৎসৱৰ মঞ্চৰ পৰা ছাৰলৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। ছাৰ, আপুনি কুশলে থাকক। প্ৰিয় কবি, কুশলে থাকক। ইমানতে আমাৰ চিনাকি পৰ্ব সামৰণি হৈছে আৰু আমি এতিয়া মূল অনুষ্ঠানলৈ আগবাঢ়িবলৈ ওলাইছো। আমাৰ আজিৰ অনুষ্ঠানৰ বিষয় আছিলে কনচিয়াছনেছ এণ্ড মডাৰ্নিটি ইন কণ্টেম্পৰেৰী আছামিজ পয়েট্ৰি, সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য, চেতনা আৰু আধুনিকতা। এই বিশাল বিষয়টো এঘণ্টাৰ ভিতৰত আমি আলোচনা কৰি নিশ্চিতভাৱে শেষ কৰিব নোৱাৰিম। সেই আলোচনা এঘণ্টাৰ ভিতৰতে কৰিবলৈ যোৱা মানে যেন পৰ্বতত কাছ কণী বিচাৰিবলৈ যোৱাৰ নিচিনা কথা। তথাপি আমি কম পৰিসৰত হলেও বিষয়টিক মুকলি কৰি আমাৰ মাজত উপস্থিত থকা চাৰিগৰাকী আলোচক, মোক লৈ চাৰিগৰাকী আলোচক, মূলতঃ তিনিগৰাকী আলোচকৰ পৰা আমি কথাবিলাক শুনিম। পোনপ্ৰথমে নীলিম দাক মই মঞ্চলৈ আদৰণি জনাইছো। নীলিম দা। নীলিম দা, আপুনি সাজু? হেল্ল', কওক। হয়, নীলিম দা, আছো। ঐতিহ্য আৰু আধুনিকতা এই দুয়োটা ধাৰণা আচলতে এক বিমূৰ্তৰ ধাৰণা বুলি মই ভাবো। ঐতিহ্যৰ ধাৰণাটো অতীতমুখী, ই প্ৰাচীন মূল্যবোধৰ সৈতে জড়িত। চমুকৈ কবলৈ গলে ঐতিহাসিক বিৱৰ্তনৰ মাজেদি ৰৈ যোৱা সাংস্কৃতিক মূল্যবোধেই ঐতিহ্য। এইখিনিতে এটা প্ৰশ্ন হয়, প্ৰায় সংখ্যক কবিতা আলোচকেই এটা কথাত একমত, ঐতিহ্য, চেতনা আৰু আধুনিকতাৰ সুসমন্বয় নহলে কবিতা কালজয়ী হব নোৱাৰে। কবিতাৰ বাবে কাব্যিক সৌন্দৰ্য যিদৰে অপৰিহাৰ্য, ঐতিহ্য, চেতনা আৰু আধুনিকতাৰ সংযোগো সেইদৰে গুৰুত্বপূৰ্ণ। বৰ্তমানৰ অসমীয়া কবিতাৰ ঐতিহ্য, চেতনা আৰু আধুনিকতাৰ প্ৰয়োগ হৈছে বুলি আপুনি ভাবেনে? যদি হৈছে, কিদৰে আৰু কিমান সফলতাৰে হৈছে বুলি ভাবে? ভাৰতীয় কবিতাৰ বিচাৰধাৰাত অসমীয়া কবিতাৰ এটা স্বতন্ত্ৰ চৰিত্ৰ আছে আৰু এই চৰিত্ৰটো আহিছে অসমৰ প্ৰকৃতি, অসমৰ নদ নদী, পৰ্বত পাহাৰ, চৰাই চিৰিকটি, এই বিভিন্ন কথাবোৰৰ পৰা এটা চৰিত্ৰ এটা নিৰ্মাণ হৈছে অসমীয়া কবিতাটো। আৰু এই চৰিত্ৰটো তাৰ আগতে যেতিয়া মানে চহা জীৱনৰ পিছত যেতিয়া চৰ্যাপদ আহিলে, চহা জীৱনৰ যিবোৰ গীত মাতৰ পিছত, লোকগীতৰ পিছত চৰ্যাপদৰ জন্ম হল। চৰ্যাপদৰ পিছত মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱৰ পৰা আদি কৰি শংকৰী সাহিত্যৰ এজনৰ ভেটি প্ৰতিষ্ঠা হল। সাহিত্য কবিতাৰ ভেটি প্ৰতিষ্ঠা কৰিলে আৰু সাহিত্য ভেটি প্ৰতিষ্ঠা হল কবিতাৰ জৰিয়তে হল। তাৰ পিছত এক ধৰণৰ ৰোমান্টিচিজম আহি গল। মই খুব মানে জাষ্ট জিষ্টটো কৈছো, ৰোমান্টিচিজম আহিলে। তাতো হল তেতিয়া তাত কি কয়, আমাৰ কমলাকান্ত ভট্টাচাৰ্য আদিয়ে মানে নেতৃত্ব দিলে, দি পেলাই সেই ধৰণৰ সাহিত্য প্ৰতিষ্ঠা কৰিলে। ৰমণসাহিক চিন্তাটো একদম মানে মানুহৰ ভিতৰলৈ বৈ গল। তাত মানে মানৱতাবাদ, প্ৰকৃতিৰ বৰ্ণনা, নাৰীৰ বৰ্ণনা, নাৰীৰ ৰূপৰ বৰ্ণনা, প্ৰেমৰ বিভিন্ন কথা, ৰহস্যবাদ, জন্ম মৃত্যু, এইবিলাকক লৈ যিটো ৰহস্যৰ সৃষ্টি হল, এই ধৰণৰ কথাবোৰেৰে এক ধৰণৰ সৃষ্টি হল। তাৰ পিছত আকৌ চন্দ্ৰকুমাৰ আগৰৱালাহঁতে সেই ধাৰাটোকে, সেই ৰমন্যাসবাদকে আকৌ বেছি নেতৃত্ব দি আৰু বেছি শক্তিশালী কৰি তুলিলে। ঠিক এনেকৈ তাত কি কয়, লক্ষ্মীনাথ বেজবৰুৱাহঁতো আছিলে। লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধুৰীহঁতে গোটেই ধাৰাটোক আগুৱাই লৈ গল। তাৰ পিছত আধুনিকতাৰ যিটো জোৱাৰ আহি গলে, জ্যোতিপ্ৰসাদে এটা লিখিছিলে। জ্যোতিপ্ৰসাদ আহি গল। তাৰ পিছৰ চামত জ্যোতিপ্ৰসাদ আহি গল। জ্যোতিপ্ৰসাদে এটা কবিতা লিখিছিলে, যে কবিতাটো হল এনেকুৱা, জ্যোতিপ্ৰসাদে গম পাইছিলে যে ইয়াৰ পিছত আধুনিকতাৰ মাজতে যে একদম প্ৰগতিশীল চিন্তা এটা আছে, তাৰ ভিতৰতে সোমাই আছে। সেই জ্যোতিপ্ৰসাদে গম পাই তেওঁ লিখিছিলে যে আধুনিকা কবিতাটাই পিয়ানো বজাই যায়, আধুনিকা কবিতাটাই পিয়ানো বজাই গাই যায় সুৰীয়া গান, আত্মাত আছে জ্বলি বৈদিক যুগৰে সেই একে অভিমান।
সেই কাল নিৰপেক্ষতাটো যিটো আমি মানে বৈদিক যুগৰ যিটো সেই সুৰটো এতিয়া আধুনিক কবিতাটো আছে, আহি গৈছে, আত্মাত আছে। গতিকে আধুনিক কবিতাটাই ৰেলৱে ট্ৰেইনৰ প্ৰথমত, দ্বিতীয়ত, তৃতীয়ত, এৰোপ্লেনত তাই দ্ৰুতগামী, তাই অন্তৰ্যামী, দিনাৰ চাপাৰ খাই কেতিয়াবা চিৰাও চুবাই। এই আধুনিক কবিতাৰ চৰিত্ৰটো জ্যোতিপ্ৰসাদে গম পাইছিলে, কিন্তু তেওঁ লিখিছিলে, তেওঁ উমানহে পাইছিলে। তাৰ পিছতে এই তেওঁ লিখাৰ পিছতে লাহে লাহে আধুনিকতাটো মানে আহি গ'ল। আধুনিকতা তাৰপিছত তেওঁ লিখিছে যে ফেক্টৰী মাইনত চেপা খাই জল হোৱা মানুহৰ জল হোৱা নীলিম দা মাইক্ৰফোন অফ হৈ আছে আপোনাৰ। নীলিম দা, বিজয় দা, হয় নীলিম দা বোধ হয় দেৱৰাজ, তাত খাই কৰিছে। হয় হয় বোধহয় নেটৱৰ্ক জনিত সমস্যা। হয়, আমি আগবাঢ়োতেহে নীলিম নীলিম দাৰ প্ৰশ্নৰ প্ৰসংগখিনি পিছলৈকে ৰাখো। হয়, হয়নে? আমি সেইটোৱে ভাল আগবাঢ়ো হ'ব। বিজয় দা। হয় হয় হয়, হয়। মই যদি মোক হয় সোধাৰ আগে আগে মই হয় হয় দেৱৰাজ, মই মানে হয় এই যিটো ঐতিহ্য চেতনাৰ কথা, নীলিম দা আহিছে। নীলিম দা নীলিম দা, আহিছে। কম দা, হয় হয়, নীলিম দা কণ্টিনিউ কৰক। ঠিক তেনেকে মানে এই যে জ্যোতিপ্ৰসাদে সেই আধুনিকতাটো তাৰ পিছত আহি গ'ল লাহে লাহে। কিন্তু আধুনিকতাটো অহাতে সাধাৰণ মানুহৰ আগতে এসময়ত সাধাৰণ শ্ৰেণীৰ কথাটো অহা নাছিলে, সেই প্ৰগতিশীল চিন্তাটো অহা নাছিলে। কিন্তু তাৰ পিছতে অমূল্য বৰুৱা, অপানন্দ দত্ত, ধীৰেন্দ্ৰনাথ দত্ত আদিয়ে প্ৰগতিশীল ধাৰাটো, প্ৰগতিবাদী এটা চিন্তাৰ ধাৰাটো আধুনিকতাত সোমাই দিলে। গতিকে আধুনিকতাটোত এইকাৰণে এইবোৰো এতিয়া আমি কাল নিৰপেক্ষ বুলি যিটো কথা কোৱা হয়, যে কাল নিৰপেক্ষতা থাকিব লাগে, কিন্তু কবিতাত মানে এইটো কথা মানে এতিয়াও কাল নিৰপেক্ষ বুলি ডক্টৰ হীৰেণ গোহাঁইও মোৰ কবিতাৰ ওপৰত মানে লিখিছিলে। প্ৰথম সংকলনত তেওঁ লিখিছিলে যে নীলিম কুমাৰৰ কবিতাত কাল নিৰপেক্ষতাটো আছে, কিন্তু মই সেই কাল নিৰপেক্ষতাটো থাকিব লাগিব বুলি মই নাভাবো। এতিয়া বহুতে ভাবে যে কাল নিৰপেক্ষতাটো থাকিব লাগে কবিতাত, কিন্তু এইটো কেনেকৈ থাকিব লাগিব? এতিয়া সময়ক আমি যদি কবিতাত আমাৰ সময়টোক ধৰি ৰাখিব নোৱাৰো, আমাৰ সময়টোক যদি চিন ৰাখিব নোৱাৰো, কাৰণ তেতিয়া আগতে যিবোৰ আমি কাল নিৰপেক্ষ সাহিত্য বুলি ভাবি আছো, সেইবোৰে কিন্তু সেই সময়ক চিহ্নিত কৰি ৰাখিছিলে। কালিদাসৰ সময়ক চিহ্নিত কৰিছিল। সেই সময়ত ৰজা মহাৰজাৰ কথা লিখিছিলে, তাৰ শাসন ব্যৱস্থাৰ কথা আছিলে, চিহ্নিত আছিলে। ৰামায়ণ মহাভাৰতত সেই সময়টোক চিহ্নিত কৰি ৰখা হৈছিলে। এতিয়া আমি যদি সময়ক চিহ্নিত নকৰি আমি যদি কাল নিৰপেক্ষতাৰ কাৰণে ভাবো যে কাল নিৰপেক্ষ হব লাগিব, গতিকে আমি সময়ক চিহ্নিত নকৰো, সময়ৰটোক এইটো কৰা বাদ দি পেলাই আমি সময় নিৰপেক্ষ, কাল নিৰপেক্ষ, আমি সময়ৰ প্ৰতি নিৰপেক্ষ হৈ থাকিম, এইটো কিন্তু মানে চৰিত্ৰ হব নোৱাৰে। কবিসকলে এইটো উদাসীন হৈ থাকিব নোৱাৰে। এইটো মানে মই বিচাৰো মানে এইটো সময়ে এইটো সাহিত্যৰ বিচাৰত এসময়ত, এতিয়া সাহিত্যৰ ইতিহাসত নিশ্চয় এই কথাটো আকৌ হব, চিন্তা কৰিব আমাৰ সমালোচকসকলে কি ধৰণৰ কথা ভাবে নাজানো। কিন্তু মোৰ দৃষ্টিত এই কাল নিৰপেক্ষতাটো ঠিক মানে আমি যে ৰাখিব লাগিব, কবিসকলে যে ৰাখিব লাগিব, এইটো মই বিশ্বাস নকৰো। কাৰণ সময়ক আমি চিহ্নিত কৰিব লাগিব। আমি সময় নিৰপেক্ষ হ'ব নোৱাৰো, কাৰণ নিৰপেক্ষ হৈ থাকিব নোৱাৰো। আমি কালটোক চিহ্নিত কৰিলে মোৰ সময়টোক যদি মই লিখি যাব নোৱাৰো, মোৰ সময়ত মোৰ ব্যৱস্থা এই সময়ত কি চলি আছে এইটো যদি মই লিখিব নোৱাৰো, তেতিয়াহ'লে আধুনিকতা নাই, তাৰ মানে আধুনিকতাটো নাই। গতিকে এতিয়া সেই সময়টোক আমি নিৰপেক্ষ হৈ থাকিব লাগিব বুলি মই বিশ্বাস নকৰো। গতিকে আপোনালোকে কি ধৰণৰ চিন্তা কৰে মই নাজানো। গতিকে আলোচনাটো তেনেকৈ আগবাঢ়ি যাওক, মই সেইটোকে কামনা হয় কৰিছো। হয় হয় হয়, অতি গুৰুত্বপূৰ্ণ কথা এটা নীলিম দাই কৈছে যে সময়ক ধৰি ৰখাটো এগৰাকী কবিৰ, এগৰাকী সাহিত্যিকৰ বৰ ডাঙৰ কথা, আৰু ধৰি ৰখা উচিত। এই সম্পৰ্কত বিজয়দাৰ কিবা টিপ্পনী, বিজয়দাৰ কিবা অবজাৰভেশ্যন আছে নেকি? বিজয়দা অতি চমুকে। নীলিম দাই কোৱা কথাটোৰ লগত যোগ কৰি মই দুটামান কথা ক'ব বিচাৰো। তাৰমানে যিটো কাল নিৰপেক্ষতাৰ কথা, এই কথাটো মানে সেই কথাটোৰ গইনালৈ মই ভৱেন বৰুৱা সমালোচক, তেখেতে অসমীয়া কবিতা ৰূপান্তৰৰ পৰ্ব, সেইখন 2002 চনত প্ৰকাশ হৈছিলে। তেখেতে এটা কথা কৈছিলে যে আধুনিকতাৰ লগত
মানে তিনিটা শব্দ তেখেতে ব্যৱহাৰ কৰিছে। এটা হৈছে হয় কাল চেতনা থাকিব লাগিব কবিৰ, কাল চেতনাৰ পৰা উধাই গৈ যুগ চেতনা থাকিব লাগিব, আৰু এই যুগ চেতনাৰ পৰা উদ্ধাই গৈ ঐতিহ্য চেতনা থাকিব লাগিব। গতিকে প্ৰথমতে হৈছে কাল, মানে সমকালৰ কবি, তাৰপিছত সমযুগৰ কবি, তাৰপিছত ঐতিহ্য বহন কৰা, মানে কবিতাত সেই ঐতিহ্য। গতিকে এজন আধুনিকতাবাদী কবিয়ে বা এজন আধুনিক কবিয়ে এই তিনিওটা বস্তু নিজৰ সমকালৰ মাজত থাকিও এটা যুগ চেতনা ধাৰণ কৰি সেই ঐতিহ্য চেতনাক সন্মুখলৈ আগবঢ়াই লৈ যাব লাগিব বুলি মই ভাবো। হয় হয় আহ, সুন্দৰ কথা ক'লে আপুনি। নীলিম দা, কোৱা। হয় হয়, পাষ্ট অফ প্ৰেজেন্স এণ্ড প্ৰেজেন্স অফ পাষ্ট, ঐতিহ্য সম্পৰ্কে এলিয়টে যি টু ৱে ট্ৰেফিকৰ ধাৰণা, অতীত আৰু বৰ্তমানৰ যিটো অন্বয়, এই অন্বয়, এই প্ৰগতিশীল ঐতিহ্যৰ ধাৰণাটো অসমীয়া কবিতাত কিদৰে প্ৰতিফলিত হৈছে বুলি আপুনি ভাবে? সেই একেখিনি কথাই মোটামুটি হ'বগে। পাষ্ট আৰু প্ৰেজেন্ট, হয় এতিয়া হয়, অলপ আমি প্ৰেজেন্ট বুলি বস্তু এটা নাথাকিব, কাৰণ সময়টো এটা ধাৰাবাহিক কথা। সময়টো এটা হয় ধাৰাবাহিক কথা। আজি মই য'ত আছো, কালিও মই তাতেই আছিলো যেন লাগে, কিন্তু মই সেই এটা ধাৰাবাহিকতাত, যদি পাষ্ট বুলি আমি যিটো বস্তু পাষ্ট বুলি ভাবিছো, সেইটো হয়তো পাষ্ট নহয়, সেইটো মোৰ কাৰণে পাষ্ট, কাৰোবাৰ কাৰণে এইটো প্ৰেজেন্ট, কাৰোবাৰ মোৰ বাচ্ছাটোৰ কাৰণে এইটো প্ৰেজেন্ট হ'ব। গতিকে কিছুমানৰ কাৰণে এইটো ভৱিষ্যত হ'ব, যিসকল জন্মাই নাই তেওঁলোকৰ কাৰণে মোৰ সেইটো জন্ম মানে এই হ'বগে। গতিকে সময়টো এটা ধাৰাবাহিকতা, পাষ্ট আৰু প্ৰেজেন্ট বুলিও কোনো কথা নাই। আমি চিন্তাবিলাক আমি ঠিক তেনে ধৰণৰ চিন্তাটো কৰি থাকিলে নহ'ব। এতিয়া কবিতাত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে এতিয়া আগবাঢ়ি যাব লাগিব, আৰু তাত ঐতিহ্য চেতনা আমাক, ঐতিহ্য চেতনাটো আগে বিজয় শংকৰে যিটো কথা কৈছে এইটো খুবেই, ভৱেন বৰাই যিটো কথা কৈছে খুবেই জৰুৰী কথা। এই কথাখিনি আমি আত্মাত মানে কবিতা লিখাৰ কাৰণে বা আমি অধ্যয়নৰ মানে আমি সেইবোৰেৰে আমি পুষ্টি লাভ কৰিম। কিন্তু আমি কবিতাত মানে আমি পাষ্টটো আমাক মানে দৰকাৰ, পাষ্টটো আমি পাহৰিব নোৱাৰো, ঠিক এনেকুৱা কথাও নহয়। আমি পাষ্টটোৰ কাৰণে কেতিয়াবা আমাৰ ভৱিষ্যত বেছি জৰুৰী উঠে। সময়ৰ দাবীত, যদি সময়ৰ দাবীত আমি ভৱিষ্যতটো আমাৰ বেছি জৰুৰী উঠে, আমি ভৱিষ্যতক লিখিব লাগিব। হয়তো আমি ভৱিষ্যত দেখাই নাই, কিন্তু আমি ভৱিষ্যতৰ কথা লিখি থৈ যাব লাগিব। সূৰ্যটো উদয় হোৱা নাই, গধূলিৰ মানুহজনে পিছদিনাখনৰ সূৰ্যটোৰ কথা ক'ব পাৰিব লাগিব। গতিকে এই কথাবোৰ সেইকাৰণে এতিয়া আধুনিকতাটো পাৰ হৈ গৈছে, এতিয়া উত্তৰ আধুনিকতাও পাৰ হৈছে, উত্তৰ আধুনিকতাৰ চিন্তাবোৰ আহি গ'ল। এতিয়া উত্তৰ আধুনিকতাৰ চিন্তাবোৰেও নতুন নতুন কথাবোৰ আমাক মাজত সিঁচি দিছে, আমাৰ চিন্তাৰ উত্তৰণ ঘটাইছে, আৰু কিছুমান চিন্তাক আমাৰ মাৰ নিয়াইছে, কিছুমান চিন্তা হয়তো আমি অমূলক বুলি বুলি ভাবিছিলো। সাহিত্য চেতনাত এতিয়া উত্তৰ আধুনিকতাৰে আমি নতুন নতুন চিন্তা পাইছো। কিন্তু উত্তৰ আধুনিক এটা বেলেগ বিষয়, সেইটো ইয়াত আলোচনা কৰিবই নোৱাৰি। গতিকে সেইটো এটা সাহিত্যৰ বিষয়হে, কিন্তু জীৱনৰ নহয়। জীৱনৰ কথা মই নকওঁ, উত্তৰ আধুনিকতাটো মানুহৰ জীৱন প্ৰণালী হয়তো নহয়, কিন্তু সাহিত্যত উত্তৰ আধুনিকতাক আমি অস্বীকাৰ কৰিব নোৱাৰো। গতিকে সেই ধৰণৰ সাহিত্যও যে আহি গৈছে, আমি আধুনিকতাৰ কথা পাতি আছো, কিন্তু এতিয়া উত্তৰ আধুনিকতাক এৰি পেলাই উত্তৰ আধুনিক চিন্তাবোৰ সোমাই গৈছে। এইবোৰ চিন্তা কি? সেইটো এটা অদ্ভুত চিন্তা যেন লাগিব, কিন্তু সেইটো সাহিত্যৰ চিন্তা। কিন্তু মানুহৰ জীৱনৰ লগত কিমান আমি উত্তৰ আধুনিকতাক ৰাখিব পাৰিছো। আমি হয় হয় জীৱনৰ লগত উত্তৰ আধুনিকতাক আমি মানে এই কৰি পাৰিছো নে নাই? কিন্তু আমাৰ জীৱনত আধুনিকতাটো আছে, সেইটো আমি সকলোৱে বুজি পাইছো। ইলিয়টে আনিছে, তাৰপিছত আমি নিজৰ জীৱনত দেখিছো, নৱকান্ত বৰুৱাই আনিছে, তেওঁলোক প্ৰতিষ্ঠা কৰিছে, অজিত বৰুৱা, নীলমণি ফুকনতে আনিছে। নীলমণি ফুকনৰ কবিতাৰো যিবোৰ প্ৰথম চোৱাৰ কবিতাখিনি, যিখিনি নিৰ্জনতাৰ স্বৰৰ পৰা আদি কৰি তেওঁ যেতিয়া লিখিলে নৃত্যৰ পৃথিৱী, তাত তেওঁৰ কবিতা বদলি গৈছে, তাত তেওঁৰ সুৰ বদলি গৈছে। নিৰ্জনতাৰ স্বৰ ভাল পোৱা মানুহজনে তেওঁ কৈছে, কেনে আছো মোক নুসুধিবা বুলি কৈছে। ঠিক এই বস্তুটো তেওঁ মানে সলনি হৈছে, কাৰণ তেওঁ সময়ক চিহ্নিত কৰিব খুজিছে, তেওঁৰ সময়টো ৰাখিব খুজিছে। এসময়ত তেওঁৰ সেই হয়তো বস্তু নাছিলে, কিন্তু পিছলৈ গতিকে এই ধৰণৰ অভিজ্ঞতাই, জীৱনৰ অভিজ্ঞতাই মানুহক যে আমাৰ চেতনাত নতুন নতুন বিষয় আনি দিয়ে। আমি নতুন ভাষা সলনি হৈ যায়, আমাৰ আংগিক সলনি হৈ যায়। গতিকে আমি ঐতিহ্যটো আমি তেনেকুৱা বস্তু, ঐতিহ্যটো মানে এই নহয়, বহুতে ঐতিহ্যটো মানে ভাবে যে আমি গাঁওখন আমাৰ ঐতিহ্য। মই এবাৰ এটা কিবা কবিতা লিখোতে
যে আপুনি যে গাঁও নগৰখনৰ পিছে পিছে গাঁওখন আহে, এইটো বুলি কওঁতে মোক মানুহে বহুত বেয়া পাইছিলে যে নগৰৰ পিছে পিছে গাঁও কেতিয়াও নাহে। মই বোলো এতিয়া মই বুজাব নোৱাৰো, এই কথাবোৰ মানে বুজিব পাৰিব লাগিব। নুবুজিলে তেওঁ হয় নাই গাঁও মানে সৰু হ'ব নোৱাৰে, এইটো সৰু হোৱা ডাঙৰৰ কথাই নহয়। গাঁওখন নগৰতকৈ সৰু হ'ব নোৱাৰে, এইটো সৰু হোৱা ডাঙৰ কথা কোৱাই নাই মই। এই ধৰণৰ হয় কথাবোৰ হয় যদি আহে, সেই ধৰণৰ কথা যদি না গাঁৱৰ ঐতিহ্য আছে, আমি নগৰৰ লগত ই কৰিব নোৱাৰিম। মই ঐতিহ্যটো ঠিক তেনেকুৱা বস্তু নহয়, বহুতে ঠিক তেনেকুৱা ধৰণৰ বুলি ভাবি থাকে। আৰু মই কথাটো ইয়াত মানে এই কাৰণে কৈছো, কাৰণ বহুতে ভাবিছো বহু ধৰণৰ পাঠক ইয়াত আছে, নিশ্চয় শুনি আছে, গতিকে সেইসকল পাঠকৰ কাৰণে কৈছো। আৰু তোমালোকেতো গোটেই বস্তুবিলাক কবিতাৰ বহুত বস্তুবিলাক জানাই। ইয়াত যিসকলে আমি কবিতা লিখো, যিসকলে কবিতাত মানে মানে সঁচা পাঠক, তেওঁলোকৰ কাৰণে মই বিশেষ কথা কোৱা নাই। মই কৈছো যে সাধাৰণ পাঠকে যিসকলে কবিতা, নতুন কবিসকলৰ কাৰণে মই কথাখিনি মোটামুটি কৈছো। হয় হয় নীলিম দা, এইখিনি জেৰ লৈ পেলাই মই কথা এষাৰ সুধিব বিচাৰিছো। এই যে অলপ আগতে ক'লে আপুনি গাঁওখনৰ পিছে পিছে নগৰখনৰ পিছে পিছে গাঁওখন আহে, তাক যে বুজি উম নোপোৱা মানুহবিলাকৰ কাৰণে ধৰি ললো আমি এনেকে ভাবিব পাৰো, পাঠক আৰু কবিৰ যি সংঘাত, কবিতাৰ জৰিয়তে পাঠক আৰু পাঠক আৰু কবিৰ যি সংঘাত বা যি সংযোগ, উম এই পৰিৱেশটো বৰ্তমান এই পৰিৱেশটো আপোনাৰ দৃষ্টিত শুভ বুলি আপুনি ভাবেনে? মানে মই সহজ কৰি দিছো যে কেতিয়াবা কবিয়ে এনেকুৱা জটিল কবিতাটিক ইমান জটিল কৰি পেলাই পাঠকৰ কাৰণে স্পেচ নাথাকে, বহুত উম স্পেচ থাকে, মানে একদম ঢুকি নাপায়। কেতিয়াবা আকৌ পাঠকক ভাবিবলৈ একো এৰি নিদিয়ে, অকল কবিগৰাকীয়ে নিজে চবখিনি লিখি থৈ শেষ কৰি দিয়ে। এই ক্ষেত্ৰত আপোনাৰ অলপ চমুকে। এতিয়া কবি এজনৰ সেয়া সেইটোৱে কবি এজনৰ শৈলী বুলি ক'ব পাৰি। এজন কবিয়ে তেওঁৰ শৈলীয়ে এইটো কেনেধৰণে লিখিব, সেইটো তেওঁৰ মানে নিজস্ব ধৰণৰ কথা। কিন্তু মানে পাঠক আৰু কবিৰ মাজত এতিয়া যিটো সন্তুলন, এতিয়া এই নহয় সন্তুলনটো হয় নহয় এতিয়া এসময়ত নীলমণি কোঁৱৰৰ যি ধৰণৰ কবিতা আছিলে, ইমান কম্পেক্ট আছিলে, ইমান মানে কম্পেক্টনেছ আছিলে। পিছত তেওঁ কবিতাৰ মানে সাংগিকটো সলাই দিলে, কাৰণ তেওঁ ভাবিছে যে কবিতাখিনি মানুহৰ ওচৰলৈ যাবই লাগিব, কাৰণ কবিতাখিনিও মানুহে পঢ়িব লাগে, মানুহে পঢ়ক, তাৰ কাৰণে তেওঁ নিজে আংগিক সলনি কৰিছে। গতিকে তেওঁ আংগিক সলনি কৰি তেওঁ সাধাৰণ মানুহৰ ভাষা ব্যৱহাৰ কৰিছে। অজস্ৰ কবিতাত তেওঁ সাধাৰণ মানুহৰ ভাষা ব্যৱহাৰ কৰিছে, নাগৰিক জীৱনৰ ভাষা ব্যৱহাৰ কৰিছে, নাগৰিক জীৱনৰ স্বৰ তেওঁৰ কবিতাবোৰত আহি গৈছে। প্ৰথম অৱস্থাত নাছিলে, প্ৰথম অৱস্থাত সেইবোৰ কবিতা কিন্তু উচ্চ প্ৰশংসিত আছিলে, যিবোৰ কবিতা কি কয় ভৱেন বৰাই উচ্চ প্ৰশংসা কৰিছিলে সেইবোৰ কবিতা। পিছৰ চামৰ কবিতা কিন্তু ভৱেন বৰাই বেছি উৎসাহিত কৰা নাই। গতিকে এই ধৰণৰ কথা। গতিকে এজন সমালোচকে কি ধৰণৰ এইটো ভাল পায়, তেওঁৰ ৰুচিবোধৰ লগত কথা থাকে। এজন পাঠকৰো কি ধৰণৰ কবিতা, কিছুমান পাঠকে ধৰক যে কম্পেক্টনেছ হলে ভাল পায়, কিছুমান কথা হ'ল কম্পেক্ট নহবও পাৰে, যদি তেওঁ মানে পাঠকৰ ওচৰলৈ যাব লগা হয়। এতিয়া এই ধৰণৰ কথাবোৰ মানে এই নহয়। এতিয়া মোৰ দুই এটা কিছুমান মানুহে কয়, মই কথাটো জাষ্ট উদাহৰণ হিচাপে বুজাবলৈ কৈছো, কিছুমান মানে কয় যে নীলিম কুমাৰ আপুনি মানে কবিতাটো যদি অলপ মানে ফেটছ বেছি আছে আপোনাৰ কবিতাত। মই তেতিয়া কলো যে গতিকে কাৰণ ফেটছ থকা লেডিজে কেতিয়াও, ছোৱালীয়ে কেতিয়াও সৌন্দৰ্য প্ৰতিযোগিতা, এনেকে কৈছিলে মানে, সৌন্দৰ্য প্ৰতিযোগিতাত মানে পুৰস্কাৰ নাপায়। এতিয়া মোৰ কবিতাৰ ওপৰত সমালোচনা এনেকুৱা যেতিয়া হৈছে, মই তেতিয়া কৈছো যে আৰে শকত ছোৱালীজনীৰ কাৰণে কবিতা লিখা নহব নেকি? শকত ছোৱালীজনীক আমি সমাজত থাকিব নিদিম নেকি? আমি কেৱল সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ কাৰণে মই কিন্তু কবিতা লিখা নাই, কিন্তু শকত ছোৱালীজনীৰ কাৰণে আমাৰ সমাজত কি তেওঁৰ প্ৰতি অৱহেলা হৈ থাকিব নেকি? কেৱল ধুনীয়া ছোৱালীজনীয়ে, কেৱল শালমইনাৰ ছোৱালীজনীয়ে, মুখত শালমইনা ভৰা ছোৱালীজনীৰ প্ৰতি আমাৰ মানে ধুনীয়া নালাগে, কিন্তু একদম ধুনীয়া এজনী ৰূপৱতী ছোৱালীকে আমি ধুনীয়া দেখা পাম নেকি? এইটো আমাৰ যদি এইটোৱে আমাৰ হয়, এইটো হ'ব নালাগিব। এইটো সমাজৰ এই দৃষ্টিবিলাক খোল খাব লাগিব। আমাৰ কবিতাৰ পাঠকসকলৰ এই দৃষ্টিবিলাক খোল খাব লাগিব। পাঠকসকলে এতিয়াও মোৰ দুই এটা কবিতাত দুই এটা শব্দ দেখা পালে অশ্লীল, যৌনগন্ধি এনেকুৱা ধৰণৰ কথা কয়। এতিয়া ষ্টিল মই সেইদিনাখন কৈছো যে তোমালোকে এইটো আউটডেটেড কথা, এইবোৰ আউটডেটেড কথা। কবিতা অলপ মুকলি হোৱা, উদাৰ হোৱা, অলপ উদাৰভাৱে গ্ৰহণ কৰাচোন। ভেৰাইটিজ হ'ব পাৰে, ভেৰাইটিজ মানে আংগিক হ'ব পাৰে, বিভিন্ন ধৰণে কবি এজনে কথা ক'ব পাৰে। কবি এজনে পাঠকৰ ওচৰলৈ যোৱাটো প্ৰধান কথা, পাঠকজনৰ ওচৰলৈ যোৱাটো প্ৰধান কথা। আৰু সময়ক কিমান কৰিব পাৰিছে, সময়ৰ দাবীটো তেওঁ যদি ৰাখিব খুজিছে, পাৰিছে নে নাই, সেইটো যদি পাৰিছে, সেইটো গ্ৰহণ কৰা। কবিতা এসময়ত
নীলিম কুমাৰৰ কবিতা হ'ব লাগিব বুলি কথা নাই, পাঠকজনৰ কবিতা হওক। মই বহুতে সেইদিনাখন অলপতে কোনোবা এজনে মোক কৈছে যে এটা কবিতা নীলিম দা, মানে হীৰেণ ভট্টাচাৰ্যৰ নীলিম দা কবিতা, আপোনাৰ নেটৱৰ্ক দিগদাৰ হিৰুৱাৰ হৈছে কবিতা। চাগে। বিজয় দা শুনি আছে? হেল্ল' হেল্ল', হয় অ নীলিম দা দীঘল হৈছে নেকি? হ'ব, মই বুজি পোৱা নাই। বিজয় দা হয় বিজয় দা আপুনি শুনি আছে? হয় দেৱৰাজ, মই শুনি আছো। নেটৱৰ্কটো নীলিম দাৰ সমস্যা হৈছে নে মোৰ সমস্যা হৈছে নে বাৰু? মোৰ মাতটো শুনি আছে নে বিজয় দা? শুনি আছো, নেটৱৰ্ক তোমাৰ সমস্যা আছে। নীলিম দা, বোধহয় দেৱৰাজৰ নেটৱৰ্কৰ সমস্যা আছে। ক'ব পৰা নাই। সেইকাৰণে মানে এতিয়া দেৱৰাজৰ নেদেখা হৈ গ'লো দেখোন। দেৱৰাজৰ নেদেখা হৈ নেদেখা, গ'লো। সেইটো উত্তৰ আধুনিক কবিতাৰ নিচিনা কথা হৈ গ'ল নেকি? উত্তৰজনী আহি গ'ল। বিজয় দা হয় দেৱৰাজ। শুনিছো। ধন্যবাদ নীলিম দা। ধন্যবাদ। হয় হয়, নীলিম দাৰ কথাখিনিৰ পৰা এইখিনি গম পালো যে কবিতা মূলতঃ মানুহৰ ওচৰলৈ যাব লাগে। বিজয় দা, হয় মোৰ মাত শুনা গৈছে নে? মই শুনি আছো, তোমাৰ অকমান নেটৱৰ্কৰ সমস্যা হৈ আছে। হয়, সমস্যাটো মোৰো হৈছে চাগে। বিজয় দা, মোৰ হোৱা আপোনালৈ নাই। এটি পোনপটীয়া প্ৰশ্ন বুলিয়ে কৈছো। 1951 চনত প্ৰকাশিত নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ, সেই কাব্যগ্ৰন্থখনৰ বিষয়ে ৰামধেনু চতুৰ্থ বছৰ ৩য় সংখ্যাত মহেশ্বৰ নেওগদেৱে এটা প্ৰবন্ধ লিখিছিল। প্ৰবন্ধটোত এটা বক্তব্য আছিল। বক্তব্যটো এনেধৰণৰ আছিলে: আমাৰ সাম্প্ৰতিক কবিতা লেখকসকলৰ মাজত এটা ভুল ধাৰণা আছে, গতানুগতিক পদ্যছন্দ এৰি ভগ্নছন্দত লিখা কবিতা মাত্ৰেই প্ৰগতিশীল কবিতা। কিন্তু ধ্বংস আৰু মৃত্যুৰ সংকেতে য'ত অস্থায়ীৰ দৰে স্থায়ী হৈ বাজে, তাত প্ৰগতি ই ইলিয়টী বুদ্ধিজীৱীৰ ধাৰণা। কবিতা, এনে কবিতা লিখিবৰ যত্নত বিশ্ববিদ্যালয়ৰ দুৰুহ জ্ঞান সুমুৱাই বা চিৰিয়া, লেবানন, চীন, মিছৰৰ ইতিহাস এদিনলৈ পঢ়ি তাৰ দুৰ্বোধ্য ৰহস্য পৰিৱেশন কৰি পাঠকৰ বুদ্ধি শক্তিৰে লুকা-ভাকু খেলাত অনা ইণ্টেলেকচুৱেলৰ আড়ষ্ট ভংগীমা নিজৰ দুখ লগা প্ৰকাশ মাথোন। কণা লৰাৰ নাম পুণ্ডৰীকাক্ষ। এই প্ৰসংগটো পুৰোধা কবি নৱকান্ত বৰুৱাৰ কবিতাক লৈ নেওগদেৱে আলোচনা কৰিছিল। যদিও আমাৰ মনতো কেতিয়াবা এনেধৰণৰ প্ৰশ্ন উদয় হয় যে আধুনিকতাৰ নামত কেৱল আমি পাশ্চাত্যৰ পৰা ধাৰণা কিছুমান লৈ নিজকে বা আমাৰ পাঠকক প্ৰতাৰণা কৰি আছো নেকি? আপুনি কি ভাবে? ধন্যবাদ দেৱৰাজ। কথাটো সময় সাপেক্ষ কিছু পৰিমাণে, যিটো প্ৰসংগ উত্থাপন কৰা হৈছে। কিন্তু মই নিজস্বভাৱে ভাবো যে মানে অধ্যয়নৰ প্ৰয়োজন আছে। আৰু সেই অধ্যয়ন অকল পুথিগত অধ্যয়ন নহয়। সেই অধ্যয়ন হ'ব পাৰে মানুহৰ অধ্যয়ন, প্ৰকৃতিৰ অধ্যয়ন, লোক সংস্কৃতিৰ অধ্যয়ন। আৰু এতিয়া কথাটো হৈছে, যিটো পাশ্চাত্যৰ কথা আহিছে, প্ৰতাৰণাৰ কথা আহিছে কবিতাৰ ক্ষেত্ৰত, এইবোৰ মানে এইটো ব্যক্তিগতভাৱে তাৰমানে কিছুমান পৰ্যবেক্ষণ যেন লাগে। কিয়নো মই ভাবো যে ধৰক অসমীয়া কবিতাৰ ক্ষেত্ৰত যিটো কথা কোৱা হৈছে যে প্ৰতাৰণাৰ কথাটো, যে এনেকুৱা ধৰণৰ আধুনিকতাৰ নামত পাশ্চাত্যৰ অধ্যয়ন কৰিবই লাগিব। মই নিজে সাহিত্য ছাত্ৰ। অকল যে মানে পাশ্চাত্যৰ অধ্যয়ন নহয়, আমি জাপানী কবিতাও পঢ়িছো, আমি চীনা কবিতাও পঢ়িছো, স্পেনিছ কবিতাও পঢ়িছো, বা ঠিক তেনেকুৱা। আৰু আজি আমাৰ গৌৰৱ জ্ঞানপীঠ বঁটা প্ৰাপক কবি নীলমণি ফুকন ছাৰে অসমীয়া কবিতালৈ লৰকাৰ কবিতা আনিছে, জাপানী কবিতা আনিছে, চীনা কবিতা আনিছে। গতিকে এই প্ৰতিটো ভাষাৰ, ঠিক পাশ্চাত্য বুলি নহয়, প্ৰাচ্যৰো প্ৰতিটো ভাষাৰ কবিতাৰ মাজত বেলেগ বেলেগ কিছুমান ভাষাগত কালিকা সোমাই থাকে। আৰু সেই ভাষাগত কালিকাখিনি আমি যিহেতু সেই ভাষাটো নাজানো, গতিকে আমি মিডিয়াম হিচাপে এটা বেলেগ ভাষা, যেনে ইংৰাজী ভাষা এটাক আমি অৱলম্বন কৰি লওঁ।
এতিয়া আমি জাপানী কবিতা ফুকন ছাৰে যেতিয়া অনুবাদ কৰিছে, নিশ্চয় ছাৰে ইংৰাজী ভাষাৰে অৱলম্বন লৈছে। তাৰপিছত স্পেনিছ কবিতাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে। এতিয়া কথাটো হৈছে যে এটা যিটো মিডিয়া মানে মাজৰ ভাষা এটাৰ জৰিয়তে আমি যেতিয়া মানে চ'ৰ্চ ভাষাটো নাজানো, তেতিয়াহ'লে টাৰ্গেট ভাষা আমাৰ অসমীয়ালৈ যেতিয়া অনুবাদ কৰো, এটা মাজৰ ভাষা আমি ল'বই লাগিব। এইটো হৈছে অনুবাদৰ ক্ষেত্ৰত কথা। কিন্তু কথাটো হৈছে যে মানে আমি যিটো ভাবো যে যিটো আমাৰ নিজস্বতাটো আমাৰ ক'ত ৰব, অসমীয়া কবিতাৰ নিজস্বতাটো ক'ত ৰব। আমি সকলোৱে কওঁ যে মানে কবিতা বিশ্বজনীন হ'ব লাগে। এতিয়া বিশ্বজনীনতাটো কি বস্তু? কবিতা আধুনিক হ'ব লাগে বা উত্তৰ আধুনিক হ'ব লাগে। এই আধুনিকতা বোলা বস্তুটো কি, উত্তৰ আধুনিকতা বোলা বস্তুটো কি, আৰু কবিতাত তাৰ মানে কেনেকে পৰিস্ফুট হৈ উঠিব পাৰে। এতিয়া যিহেতু মানে আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূবৰ কথা, এটা সময়ত কি আছিলে, অৰুণাচল এই গোটেই অঞ্চলটো নেফা আছিল, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তাত মানে ইমান কেইটা জাতি জনগোষ্ঠী আছিলে। এতিয়া আমাৰ যেতিয়া আমি বৰ অসমৰ কথা কবলৈ নাযাওঁ, আমাৰ এতিয়া যি অসম মানে এই অসমৰে কিমানটা জাতি জনগোষ্ঠী আছে। আমাৰতো মানে মেজৰ ট্ৰাইবছটো আমাৰ 8টা আছে, যিকেইটা মানে ট্ৰাইবেল এৰিয়াত মানে সোমাই আছে মানে তাতে। তাৰ বাহিৰেও আমাৰ গোটেই উপজাতি উপজনগোষ্ঠী এইবোৰ লগ লাগি আমাৰ মোটামুটি 54টা মান আমাৰ তেনেকুৱা মানে ট্ৰাইবেল হেৰি আছে। আৰু প্ৰতিটো ট্ৰাইবছৰ মাজত, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আমাৰ মানে কি তেওঁলোকৰ নিজস্ব কিছুমান মানে চলিডাৰিটি, কিছুমান নিজস্ব চিন্তা চেতনা থাকে, যি হ'ব পাৰে স্থানৰ লৌকিক চৰিত্ৰ। মানে তেওঁলোকৰ কবিতাত সেই জনগোষ্ঠীৰ পৰা অহা কবিৰ কবিতাত কি থাকিব পাৰে। এতিয়া দেৱৰাজ মিলিৰ কবিতা, তাত নিশ্চয় মানে মিচিং জনগোষ্ঠীৰ তাৰে যিটো মানে স্থানগত মানে কি, নৈপৰীয়া। মিচিং জনগোষ্ঠীটো ক'ৰ, নৈৰ ওচৰৰ জনগোষ্ঠী এটা। তাৰপিছত এটা কি থাকিব, ভাষাৰ চৰিত্ৰ হৈছে, যিহেতু মিচিং জনগোষ্ঠীৰ মানুহ এজনে মিচিঙত কবিতা লিখাৰ উপৰিও যেতিয়া অসমীয়াত লিখিব, তেতিয়াহ'লে সেই মিচিং ভাষাটোৰ যিটো ৰস বা যিটো মানে ভিতৰৰ বস্তু, সেই ভিতৰৰ বস্তুটো, যেনেকে আমি এতিয়া ইংৰাজী কথা ক'লে বা হিন্দীত কথা ক'লে আমাৰ অসমীয়া ইংৰাজী হৈ যায়, হিন্দী ইংৰাজী হৈ যায়, ঠিক তেনেকে মিচিং জনগোষ্ঠীৰ পৰা অহা মানুহ এজনে যেতিয়া মানে অসমীয়াত মানে যেতিয়া এটা মানে কবিতা লিখিব, তেতিয়াহ'লে সেই মিচিং জনগোষ্ঠীৰ নিজস্বতাটো সেই কবিতাৰ মাজতো কেতিয়াবা তাৰ মানে গম নোপোৱাকে সোমাই আহে। ঠিক তেনেকে হ'ব মানে এটা সংস্কৃতিৰ চৰিত্ৰ। মই মিচিঙকে আজি লৈছো উপলক্ষ হিচাপে, যিহেতু মানে আমাৰ চাক্ষুকভাৱে মানে দেৱৰাজ মিলি আছে। গতিকে সেইটো হৈছে আমাৰ সংস্কৃতি, কিছুমান সাংস্কৃতিক কথা আছে, দহি কলৰ কথা আছে, ঠিক তেনেকুৱা ধৰণৰ এই লোকাচাৰৰ কথা আছে। এইবোৰে নিশ্চয় মানে কবিৰ যিটো চৰিত্ৰ, সেই কবিৰ চৰিত্ৰৰ যিটো ভিতৰৰ বস্তু, যিটো অৱচেতন মন, সেই মনবোৰত এই 3টা বস্তু মই নিজস্ব ধৰণে মানে ভাবিছো মানে, যে যিটো মানে হৈছে স্থানৰ লৌকিক চৰিত্ৰ, নৈ পাৰ, ভাষাৰ চৰিত্ৰ, সেই ভাষাৰ যিটো যিটো মানে টোনেল ভেৰিয়েশ্যন, যিটো কেনেকে কথা কয়, সংস্কৃতিৰ চৰিত্ৰ, আৰু এই যিটো মানে ৰিচুৱেল আছে, বিভিন্ন ধৰণৰ সামাজিক ৰীতি নীতি, ঠিক তেনেকুৱা ধৰণৰ। ঠিক তেনেকে অকল মিচিঙৰে নহয়, বিভিন্ন জনগোষ্ঠীৰে আমাৰ অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ যিখিনি কবি আছে না, সেই কবিতাখিনিত সাধাৰণতে এটা নিজস্বতা মানে তাত অলপতে দেখিছো টম মেডকৰ কিছু কবিতাত তেনেকুৱা কিছু হেৰি চকুত পৰিছে। যিয়ে নহওক, এতিয়া কথাটো হৈছে, যেতিয়া মানে এই বস্তুবোৰ এতিয়া আমাৰ চিন্তা কৰিবলগীয়া কথা হৈছে যে এই বস্তুবোৰত যদি আমি খামুচি ধৰি থাকো, এই খামুচি ধৰি থাকিলে কবিতাৰ বিশ্বজনীনতা কেনেকে পাব? মানে যিটো জাতি, অসমীয়া জাতি, আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ, এই বৃহত্তৰ অসমীয়া জাতিৰ মানে যিটো মানে ভাষাৰ কালিকা আছে, এই ভাষাৰ কালিকাক বিভিন্ন ঠাইৰ পৰা, মই নলবাৰীৰ পৰা আহিছো, কোনোবা উজনিৰ পৰা আহিছে, বিভিন্ন ঠাইৰ কিছুমান লৌকিক আচাৰ, এই ভাষাগত মানে কিছুমান চৰিত্ৰ, সেই ঠাইৰ যিটো স্থানগত চৰিত্ৰ, এইবোৰে মানে বিভিন্ন ধৰণে তেওঁলোকৰ অৱচেতনত তেওঁলোকৰ কাব্য ভাষাক গঢ় দিয়ে। এতিয়া কথাটো হৈছে, এই বস্তুবোৰ যদি আমি মানে তাতে খামুচি ধৰো, এটা মানে বিশ্বজনীনতা অৰ্জন কৰিব নোৱাৰো,
তেতিয়াহ'লে আমাৰ এই কাব্য চৰ্চা বহু ক্ষেত্ৰত মানে আধৰুৱা হৈ ৰ'ব। কিয়নো মানে আমাৰ মাজত গোটেইখিনি বস্তুৱে আছে। আমি নিজস্ব মানে যিটো একক চেতনা, মানে জাতিগত হওক বা জনগোষ্ঠীগত হওক, যিটো একক চেতনা, যিটো আমাৰ পেৰকিয়লিজম বুলি কয় বা পেৰকিয়েল আইডেন্টিটি বুলি কয়, সেই আইডেন্টিটিটোক আমি আমাৰ কবিতাৰ মাজেৰে উলিয়াই নিওঁতে সেইটো এটা বিশ্বজনীনতা পাব লাগিব। আৰু ভাষা তাৰ কাৰণে আমাৰ শক্তিশালী হৈ উঠিব লাগিব। সেই ভাষাত সেই কবিতাটো বহন কৰিব পৰা হ'ব লাগিব। তেতিয়াহে, আৰু মই কি ভাবো যে বিশ্বজনীনতাত এইটো কাৰণে পোৱাটো অসম্ভৱ নহয়, কিয়নো সকলো জনগোষ্ঠীৰে বা সকলো জাতিৰে কিছুমান কি আছে, মিথ আছে বা কিছুমান লোককথা আছে। সেই লোককথা, সেই মিথ বিলাকক যেনেকৈ সৃষ্টিমূলক কচমিক মিথ কিছুমান আছে, সৃষ্টিমূলক মানে আখ্যান আছে। সেই আখ্যান বিলাকত জানো সূৰ্য চন্দ্ৰৰ কথা কোৱা নাই? সেই আখ্যান বিলাকত জানো নৈৰ কথা কোৱা নাই, প্ৰকৃতিৰ কথা কোৱা নাই? ভেকুলী কেনেকে জন্ম হল, কাছ কেনেকে জন্ম হল, বিজুলীৰ পিছে পিছে কিয় মানে হেৰি হয়, বজ্ৰপাত গুচি যায়, বিজুলীৰ পিছে পিছে বজ্ৰপাত গুচি যায়। এইটো অকল যে এইবোৰ বিশ্বজনীনতা, বিশ্বজনীনতা মানে কি, যে এইটো অকল যে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজতে এনেকুৱা মিথ আছে তেনেকুৱা নহয়। পশ্চিমীয়া পাশ্চাত্যটো, আৰু ইভেন কেতিয়াবা কবলৈ ভাল হয় যে মানে বেলেগ বেলেগ মানে প্ৰাচ্য পাশ্চাত্য গোটেই পৃথিৱীতে একোটা এনেকুৱা মডেল থাকে ফকলৰৰ, ফকটেলছৰ বা মানে মিথৰ মানে একোটা মডেল থাকে, মানে যিটো কিছু পৰিমাণে অলপ অধ্যয়ন কৰিবলৈ গ'লে যে ৰাছিয়ান ফৰ্মেলিজিমৰ কিছু যদি অধ্যয়ন কৰিব পৰা যায়, মানে তাতে তেতিয়া দেখা পোৱা যায় এই বস্তুবোৰ কেনেকে ইটো সিটোৰ লগত কানেক্টেড। এতিয়া এই কথাখিনি মই কলো, গতিকে আমাৰ যিটো মানে আধুনিকতা, গতিকে এই আধুনিকতাটো মানে কি, আমাৰ যিটো স্বকীয় চৰিত্ৰ বৰ্তাই ৰাখি সেই স্বকীয় চৰিত্ৰৰ মাজেৰে যিটো মানে বিশ্বজনীনতা প্ৰাপ্তিৰ যিটো মানে অভ্যাস, সেই অভ্যাসটো গঢ় লৈ উঠিলে আমি সঁচা অৰ্থত আধুনিক হ'ব পাৰিম। আৰু এইটোৰ কাৰণে মই ভাবো যে যিটো সমকালৰ সেই চেতনাটো থাকিবই লাগিব। আৰু সেই সমকালৰ চেতনা নাথাকিলে কেতিয়াও, কিন্তু এটা কথা কম মই, যে মানে ঐতিহ্যটো আমাৰ এটা ফাউণ্ডেশ্যন, আৰু ফাউণ্ডেশ্যন মানে আমাৰ সেইটো আধাৰ। আৰু ঐতিহ্য এটা বুৱতী সুঁতি, ঐতিহ্য ৰৈ নাযায়, ঐতিহ্য উভতি নবয়, ঐতিহ্য এটা বুৱতী সুঁতি। আমি তাত একোটা ঘাটত মানে ডিঙা মেলি দিছো, মানে মাত্ৰ নিজৰ নিজৰ ডিঙা মেলি দিছো। আৰু আমাৰ গাত লাগি অহা বতাহ বা ফুলৰ গুণ, বা আমাৰ ওপৰত উৰি থকা সেই ঘাটৰ ওপৰত উৰি থকা চৰাই চিলনীজনীৰ যি ছায়া বা দেউকাৰ যি কপনি, সেই কপনিবোৰো আমি আমাৰ যি ডিঙা, সেই ডিঙাৰ লগত মানে আমি একেলগে আগলৈ গুচি গৈ আছো। মই এইখিনিয়ে ক'ব বিচাৰো। বিজয় দা, আপুনি খুব গুৰুত্বপূৰ্ণ কিছুমান প্ৰসংগ উত্থাপন কৰিলে। মোৰ আটাইতকৈ ভাল লাগিল এই নৰ্থ ইষ্টৰ যিটো আইডেন্টিটি, কালচাৰেল যিটো নিজা যি চিনাকি, আমাৰ ষ্ট্ৰেটেজিকেলি, কালচাৰেলি আৰু যি জিঅ'গ্ৰাফিকেলি যিটো নিজা লিগেচি, সেই লিগেচিৰ প্ৰসংগটো আহিলে আমি লক্ষ্য কৰো মূল সুঁতিৰ যি বহু কেইগৰাকী কবিয়ে, প্ৰায় কেইগৰাকী কবিয়েই এই প্ৰসংগটো যেন এৰাই এৰাই চলি যায় নিচিনা লাগে। এই যে আমাৰ নৰ্থ ইষ্টৰ নিজা যি ভৌগোলিক পৰিচয়, আমি কেতিয়াবা এনেকুৱা লাগে আমি ছিন্নমূল হৈ গৈছো নেকি, মূৰৰ পৰা আমি আঁতৰি গৈছো নেকি, এই ভাৱটো কেতিয়াবা আহি যায়। ভাৰতীয় সত্তাটোক আমি তুলি ধৰিছো ঠিকেই, আমি বৰ্তমান আমি ভাৰতীয় সত্তা বা ভাৰতীয় যি বৈশিষ্ট্য এইখিনিৰ মাজলৈ গৈছো, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যিটো বৈশিষ্ট্য, নিজা বৈশিষ্ট্য, চন্দন গোস্বামী যেনেকে পাটকাই ইপাৰে মোৰ দেশত আছিলে, কবিতাৰ বাহিৰত গৈছো মই, কবিতাৰ ক্ষেত্ৰত এইটো অলপ কম পৰিমাণে আপুনি অনুভৱ কৰে নেকি? হয়, নিশ্চয়কৈ। তাৰ মাজতো প্ৰতিটো জনগোষ্ঠী হওক, আৰু তাৰ আগতে কৈ লওঁ, মই মেইন ষ্ট্ৰীমত বিশ্বাস নকৰা মানুহ, মানে মই মূল সুঁতি বুলি কোনো ধৰণৰ কনচেপ্টত বিশ্বাস নকৰো। আৰু দ্বিতীয় কথাটো হৈছে যিটো মানে এই বিভিন্ন হেৰিৰ পৰা নিজৰ এই লৌকিক চৰিত্ৰ কিছুমান গ্ৰহণ কৰি, সেইটো মানে জন্মগত ভাৱে হওক বা যিকোনো প্ৰকাৰে হওক, মানে তেনেকুৱা যিখিনি কবি ওলাইছে, সেই কবি বিলাকে নিজেই মানে বিভিন্ন ক্ষেত্ৰত বহুত কাম কৰি আছে, অসমীয়া ভাষাটোক খুব সুন্দৰকৈ তেওঁলোকে আয়তন দিছে, নতুন মাত্ৰা প্ৰদান কৰিছে। আৰু তাত অসমীয়া ভাষাৰ যিটো কালিকা বুলি কোৱা হয়, এই কালিকা শব্দটোক লৈও মোৰ কিছুমান মানে চিন্তা আহে মাজে মাজে,
মই সাধাৰণতে কি হয়, ভাষাৰ ক্ষেত্ৰত তালিকাৰ কথাটো কোৱা হয়। ঠিক তেনেকে আমি যেতিয়া স্পেনিছ কবিতা পঢ়ি থাকো, স্পেনিছ কবিতাত মানে সেইখিনি সময়ত গ্ৰানাডা উপত্যকা বা আন্দালুচিয়া উপত্যকাত কি আছিলে এই লৰকাৰ সময়ত, মানে সেই এতিয়াও আছে তাতে ডিপ চং বুলি এবিধ চং মানে জিপচি বিলাকে গায়, বা তাতে যিটো মানে আমাৰ ডুৱেণ্ডি বুলি এটা শব্দ আছে, DUE NDE তাৰ লগত মৃত্যু চেতনাৰ কথা আছে। এই গোটেই বস্তুবিলাক আমাৰ সেই গোটেই বস্তুবিলাক যেনেকে মানে ডুৱেণ্ডি মানে স্পেনিছ কবিতা হওক, স্পেনিছ মানে লোকগীত হওক, বা ঠিক তেনেকে তাত ডুৱেণ্ডিটো কিছু পৰিমাণে তাত ডুৱেণ্ডিৰ বা এটা লাগি থাকে। ঠিক তেনেকে আমাৰ অসমীয়া ভাষাৰ কালিকা বুলি কোৱাৰ লগে লগে মই ভাবো যে অসমীয়া ভাষাৰ কালিকা বুলি কোৱাৰ লগে লগে যে আমাৰ অসমীয়া ভাষাৰ যিটো মানে স্থানগত বা ভৌগোলিক মানে যিখিনি সেই ঠাইৰো মানে এটা, তেনেকে অজিত বৰুৱাৰ কবিতাত মানে যেতিয়া ভঠেলিৰ কথা কয়, তেতিয়া আমি উজনি অসমত ভঠেলি নাপাও, উজনি অসমত বেলেগ আহিব। ঠিক তেনেকুৱা কথা মানে কিছুমান মানে সেই ভঠেলিৰ যিটো মানে পাৰতো মানে এটা মানে বাঁহত হেৰি দি মানে পূজা কৰা হয় ভঠেলিত, মানে ঠিক বহাগৰ সময়ত। গতিকে সেইখিনি সময়ৰ লগে লগে সেই ভঠেলিৰ সময়ত তাতে যে কাষত যে মানে বিভিন্ন সৰু সৰু বজাৰ বহে, সৰু সৰু বজাৰ, আৰু তাত মানে এই আগৰ মানে যিখিনি একেবাৰে নিম্নবিত্ত মানে পৰিয়ালৰ মানে দেউতাক ৰিক্সা চলাই বা ঠেলা চলাই, ঠিক তেনেকুৱা হেৰিৰ পৰা আদি কৰি তাতে চুচি মালতী বুলি মুখত ঘোৱা মানে মানে সনা বস্তু মানে পোৱা যায়। সেই বস্তুবিলাকৰ শুভ্ৰান্ত অজিত বৰুৱাই খুব ধুনীয়াকে সেইবোৰত মানে তেখেতৰ কবিতাৰ মাজেৰে মানে সেই শুভ্ৰান্ত স্পষ্টভাৱে নহলেও কিন্তু তাত সেই বাটো লাগি আছিল। ঠিক তেনেকে ফুকন ছাৰৰ কবিতাত, নীলমণি ফুকনৰ কবিতাত যিটো ডেৰগঞা যিটো মানে ভাষা আৰু ডেৰগঞা যিটো মানে লোক সংস্কৃতি বা লোক কথা গীত মাত, বিয়ানামৰে আদি কৰি আৰু তাৰ প্ৰকৃতি, এই গোটেইবিলাক বস্তুৰ তাতে স্পৰ্শটো লাগি থাকে। গতিকে হয় মই বিজয় দা। ভাবো যে হয়, ঠিক আছে বাৰু, মই পিছত কম আৰু। হয় বিজয় দা, আপুনি আহ, অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান প্ৰসংগ কলে, খুব ভাল লাগিল। আৰু আপোনাৰ আলোচনাই নিশ্চিতভাৱে শ্ৰোতা দৰ্শকৰ বহু খুদনি আঁতৰাব বুলি মই ধাৰণা কৰিছো। আমাৰ মাজত আন এগৰাকী আলোচক আছে, ৰঞ্জিত পাটগিৰি ডাঙৰীয়া। হয় নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কবি। ৰঞ্জিত পাটগিৰি ডাঙৰীয়ালৈ পোনপটীয়াভাৱে মই এটা প্ৰশ্ন সুধিব বিচাৰিছো। কবিতাৰ নিৰলস চৰ্চাকাৰী হিচাপে সাম্প্ৰতিক অসমীয়া কবিতাত আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছে নিজে, আপোনাৰ প্ৰসংগৰে আপুনি সামগ্ৰিকভাৱে অসমীয়া কবিসকলে সন্মুখীন হৈ থকা সমস্যা সম্পৰ্কে অলপ জনাওক। হয়, প্ৰথমতে শুনি আছে দেৱৰাজ? হয়, প্ৰথমতে মই নীলিম কুমাৰ ছাৰ, যাৰ কবিতা পঢ়ি আমি ডাঙৰ হলো, তাৰপিছত বিজয় শংকৰ বৰ্মন, যাৰ কবিতা পঢ়ি কবিতা ভাল পাবলৈ শিকিলো, গতিকে তেখেতসকলৰ সন্মুখত কবিতা সম্পৰ্কে কোৱা আচলতে দুঃসাহস কৰা হৈছে। তথাপিতো যিহেতু অংশ লৈছো, দুই এষাৰটো ক'ব লাগিব। গতিকে মই যিখিনি কথা কম সেইখিনি আচলতে সম্পূৰ্ণ ব্যক্তিগত কথা, সেইখিনি কেৱল মই ভাবিছো মোৰ কথা। গতিকে তাত নিশ্চয় বহুতখিনি মোৰ চিন্তাধাৰা সীমাবদ্ধতা ধৰা পৰিব। কিন্তু মই ভাবো যে মই বা আমাৰ সমসাময়িক যিখিনি কবি আমি কাব্য চৰ্চা কৰি আছো যোৱা এটা দশক ধৰি, আমাৰ প্ৰায়খিনিৰে সমস্যা প্ৰায় একেই হয়। দেৱৰাজ, নীলিম কুমাৰ ছাৰ, বিজয় দা আমি আছো। আছে ন? শুনি আছে? ভিডিঅ'ত পোৱা নাই। আছো। আমাৰ গোটেই আমি যিসকল কবিয়ে আমাৰ তৰুণ প্ৰজন্মৰ আমাৰ চামৰ আমি যিসকলে কাব্য চৰ্চা কৰি আছো যোৱা এটা দশক ধৰি, এতিয়া আমাৰ সকলোৰে সমস্যা প্ৰায় একেখিনিয়ে। কথা হ'ল কি, মই প্ৰথমে ভাবো যে কবিতা সহজ সৰল ভাৱে হ'ব লাগে, যে জনমুখী হ'ব লাগে, সকলোৱে যাতে কবিতা পঢ়ে। গতিকে সেই হিচাপে বা তেনেকুৱা এটা চিন্তা চৰ্চা কৰিয়ে বা তেনেকুৱা এটা ধাৰণাত বিশ্বাসী হৈয়ে মই কাব্য চৰ্চা কৰি আছো। আমাৰ সমস্যা কিছুমান আছে কাব্য চৰ্চাত, হ'ল আমাৰ যিখিনি আমি সমসাময়িক কেইবাজনো আছো, আমাৰ কবিতা বহুত উচ্চ মানসম্পন্ন আলোচনীতো প্ৰকাশ হৈছে, প্ৰান্তিক প্ৰকাশ গৰিষীয়া ধৰি বা দৈনিক কাকততো ওলাই।
বা গোটেই কবিবিলাকে আমাৰ বহুত কবিতা ওলাই প্ৰতি মাহে বা পষেকীয়া আলোচনীত ওলাই। কিন্তু কথা হ'ল কি, কোনখিনি কবিতা ভাল কবিতা বা কোনখিনি কবিতা হবলৈ আৰু কিছু প্ৰয়োজন আছে, এই কথাখিনি দেখুৱাই দিবলৈ আমাক কিছু মানুহৰ প্ৰয়োজন, যিসকলক আমি সমালোচক বুলি কওঁ, বা আমাক আঙুলি মানে বাট দেখুৱাই দিবলৈ কিছু মানুহৰ প্ৰয়োজন আছে। এতিয়া কথা হ'ল কি, আমাৰ তাতেই আমাৰ বহুত ক্ষেত্ৰত আমাৰ সীমাবদ্ধতা আহি যায়, যে এজন কবিক বা কবিতা বাট দেখুৱাই দিয়াত সমালোচকৰ যথেষ্ট অৰিহণা থাকে, কিন্তু আমাৰ বহুতক বা তেনেকুৱাকে সমালোচকৰ দৃষ্টিত খুব কম পৰে। গতিকে চাগে ভাল কবিতা নহলেও দেখুৱাই দিলে আমি ভৱিষ্যতে আৰু বেছি ভাল দিশাৰ কাৰণে চেষ্টা কৰিব পাৰো। এটা সমালোচকৰ ক্ষেত্ৰত বহুতখিনি আমাৰ এটা অসুবিধা আছে, যে আমি আচলতে তেনেকুৱাকে মানে আমাক বাট দেখুৱাই দিয়া তেনেকুৱা সমালোচক আমাৰ প্ৰয়োজন। দেৱৰাজ। হয় হয়। আচ্ছা, পাটগিৰি ডাঙৰীয়া, কথাখিনি মই অনুভৱ কৰিব পাৰিছো মই এগৰাকী নতুন হিচাপে। আৰু আৰু আপুনি কেতিয়াবা অনুভৱ কৰেনে অসমীয়া কবিতাৰ যিটো পাঠকৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ কাৰণ কবিসকল নিজে বুলি আপুনি ভাবেনে? বহুত ক্ষেত্ৰত কবি নিজে, মই আগৰ কবিখিনিৰ কথা কবা মই পুনৰবাৰ কৈছো, বৰ্তমানৰ যিখিনি কথা কম মই সেইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত কথা। হয়, মই গতিকে প্ৰসংগটো এইকাৰণে কৈছো, প্ৰসংগটো এইকাৰণে উত্থাপন কৰিছো, এনে কেতিয়াবা এনে অভিযোগ শুনা যায়, কবিসকলে প্ৰায় আজিকালি নিজৰ কবিতা নাথাকিলে আলোচনী নপঢ়ে। কবিতাৰ নামত কবিতা পাঠ কৰিবলৈ বহু দূৰ বাট কৰি বা 1000-2000 খৰচ কৰি যাব পাৰে, কিন্তু 30 টকা বা 9 হয় টকা খৰচ কৰি অসমীয়া কাকত আলোচনী নপঢ়ে, এনেকুৱা ধৰণৰ অভিযোগবোৰো শুনো। হয়, শেহতীয়াভাৱে তেনেকুৱা অভিযোগ কেইবাজনো মুখতো শুনিছো। কথা হ'ল কি, আমাৰ যিমান মানে কাব্য চৰ্চাকাৰী আছে, যিমানে কবিতা চৰ্চা কৰি আছে, গতিকে তাৰে 20%, 20% মানুহেও যদি কবিতা পুথি কিনিল হয়, আজি কবিতাৰ বা এনেকুৱা এটা অৱস্থা নহল হয়, বা আপোনাৰ প্ৰকাশকেও কবিতা পুথি প্ৰকাশ কৰাৰ ক্ষেত্ৰত আজি তাৰিখত বহুত চিন্তা কৰে, বা তেনেকুৱা হয়ও যে কবিতা পুথি প্ৰকাশ কৰে, কিন্তু সেই হিচাপে আশানুৰূপভাৱে বিক্ৰী নহয়। সেইফালৰ পৰা প্ৰকাশকে নতুন কবিৰ কবিতা পুথি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহুতখিনি মানে বিবেচনা কৰিব লাগে। মই ভাবো যে কাব্য চৰ্চা কৰা সকলোৱে নিজৰ কবিতা প্ৰকাশ হলে যে আলোচনীখন কিনি পঢ়িব, তেনেকুৱা নহয়। আচলতে কবিতা লিখিলে বা ভাল কবিতা লিখিবলৈ হলে আনৰ কবিতাও পঢ়া উচিত, বা সমসাময়িক মানে যিখিনি কাব্য চৰ্চা কৰি আছে তেওঁলোকে কি লিখি আছে সেইখিনিও জনা উচিত। হয় 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 হয়। আপুনি সমালোচকসকলৰ যি ইতিবাচক নেতিবাচক দিশ সম্পৰ্কে আঙুলিয়াই দিলে, এইখিনি ভাল লাগিল। আৰু আপুনি নতুনকে কবিতা চৰ্চা কৰা কবিসকলক, এগৰাকী উদীয়মান যুৱ কবি হিচাপে আপুনি নতুন কবিসকলৰ বাবে কোনবোৰ কথা আটাইতকৈ প্ৰয়োজনীয় বুলি ভাবে, নিজে তেনেকে ভাবি লৈছে নেকি কিছুমান? তেনেকুৱাকে আচলতে কবিতা, হয়, নীলম কুমাৰ ছাৰে বা বিজয়দেও ক'লে যে কবিতা আচলতে মানুহে পঢ়িব লাগিব, পঢ়িলেহে কবিতা প্ৰথমেই আচলতে কবিতা পূৰ্ণতা আনে। গতিকে আচলতে সমসাময়িক সমস্যা যিবিলাক আমাৰ আজিৰ তাৰিখত যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছে সাধাৰণ ৰাইজে, কবিতাত সেই বিষয়বিলাক আহিব লাগে। হয় হয় হয়। নীলিম দা, কোৱা। আপোনাৰ দৃষ্টিত অসমীয়া কবিতালৈ অহা প্ৰত্যাহ্বান আপুনি কিদৰে বিচাৰ কৰে? 2 মিনিটৰ ভিতৰত। প্ৰত্যাহ্বানটো দেখাত নিয়মতে একো থাকিব নোৱাৰে, কাৰণ কবিতাৰ প্ৰত্যাহ্বান একো নাথাকে। কবিতা এটা ইমান এনে এটা বিষয়, জীৱনৰে বিষয়টো, জীৱনৰে গান, আচলতে জীৱনৰে ভাষা। কবিতা হল আচলতে আমি মানুহে জীৱনৰ সৈতে কথা পতা এটা ভাষা আচলতে। গতিকে ইয়াত প্ৰত্যাহ্বান নিয়মতে একো নাই, কিন্তু আমি সেই ভাষাটো চিনি নাপাওঁ, আমি সেই ভাষাটো ব্যৱহাৰ নকৰো, আমি জীৱনৰ লগত কথা নাপাতো।
আমি জীৱনৰ লগত কথা নাপাতি আমি কিছুমান আৱেগিক কথা লিখি থাকো। এতিয়া মই নতুন কবিসকলৰ ক্ষেত্ৰত মানে দেখিছো যে তেওঁলোকে পঢ়াটো বাদ দিছে। এটা অধ্যয়ন বিমুখতা এটা প্ৰধান আমাৰ অসমীয়া মানুহৰ কাৰণে এটা প্ৰধান মানে সংকট হবগে এটা সময়ত মই দেখিছো যে একেবাৰে অধ্যয়ন বিমুখ। তেওঁলোকে কোনো ধৰণৰ কবি আমাৰ সমসাময়িক কবিসকলৰ কবিতাটো নপঢ়ে, বিদেশী কোনো কবিতা নপঢ়ে, ভাৰতীয় কোনো সাহিত্যৰ লগত জড়িত নপঢ়াটোৰ ফলত তেওঁলোকে নিজৰ আত্মসমালোচনা কৰিব নোৱাৰে। কি লিখিছে তেওঁলোকে নিজেও নাজানে। তেওঁলোকে কেৱল লিখি গৈছে প্ৰকাশ কৰিছে। আৰু আজিকালি মানে সামাজিক মাধ্যমবোৰ আছে, তাৰপিছত এখন কিতাপ উলিয়াইছে, কিতাপখন মানে উন্মোচন কৰিছে, মানুহক বিলাইছে, বাছ এইখিনিয়ে মানে ভাবে। কাৰণ কবিতাক মানে এতিয়া মানুহে মানে নিজৰ প্ৰচাৰৰ এটা মানে আহিলা কৰি লৈছে। নিজৰ প্ৰচাৰৰ মানে যেন ঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ এক ধৰণৰ মানে আহিলা কৰি লৈছে। ফলত কবিতা সেইটোৱে সংকটত ভুগিব এটা সময়ত, প্ৰত্যাহ্বান হৈ উঠিছে যে কবিতা আচলতে জীৱনৰ ভাষা আছিলে, কিন্তু এতিয়া আমাৰ প্ৰচাৰৰ ভাষা হৈ পৰিছে। হয় হয়, ধন্যবাদ নীলিম দা। বিজয় দা, এই ক্ষেত্ৰত আমাৰ নব্য সামাজিক মাধ্যমৰ ভূমিকাবিলাক সন্তোষজনক বুলি আপুনি ভাবেনে? যিটো নব্য সামাজিক মাধ্যমৰ ভূমিকা, আজিকালি নিজে লেখক নিজে প্ৰকাশক। মই এটা বেলেগ দিশৰ ফালেহে মানে আঙুলিয়াই দিব খুজিছো। 2 মিনিটৰ ভিতৰত। হয়, যিকোনো মানে বস্তু এটা যেতিয়া নতুনকে অহা যায় মানে তেতিয়া মানে কেনেকুৱা হয়, সকলো বস্তুৰ পৰা আমি দুই ধৰণে বস্তুটো গ্ৰহণ কৰিব পাৰো। যেনেকে ইণ্টাৰনেটৰ যেতিয়া বহুল প্ৰচাৰ হ'ল, তেতিয়া কি হ'ল যে মানে ভাষাটো যেতিয়া মানে ইণ্টাৰনেটৰ মানে বিশাল প্ৰচাৰ হোৱাৰ পিছত কোৰিয়াত কি কৰিলে তেওঁলোকৰ গোটেই ছফ্টৱেৰ বিলাক কোৰিয়ান লেংগুৱেজত মানে গোটেইবিলাক ব্যৱহাৰ কৰিলে। ঠিক তেনেকে এতিয়া জাৰ্মানীতো ঠিক সেইটো কাম কৰে, বা বিভিন্ন দেশৰ যিবোৰ দেশ আছে মানে যাৰ সেই দেশবোৰৰ জাতীয়তাবাদ, নেশ্যনেলিজিম সেই ভাষাৰ পৰা গঢ়ি উঠিছে, মানে তেনেকুৱা দেশবিলাকত কি হৈছে যে তেওঁলোকৰ ছফ্টৱেৰ হওক মানে যিটো টেকনলজি হওক, সেই টেকনলজি পাৰ্টটো সম্পূৰ্ণভাৱে তাৰমানে নিজৰ ভাষাত কৰি লৈছে। সেইটো কৰাৰ ফলত ভাষাটোৰ চৰ্চা হৈছে। ঠিক তেনেকে আমাৰ যিটো মানে অসমীয়া ভাষাটো যেতিয়া নব্য মাধ্যমত শুনি আছানে? শুনি আছে? হেল্ল'। হয়, যেতিয়া মানে নব্য মাধ্যমত হৈছে, তেতিয়া তাত অসমীয়া ভাষাটোৰ চৰ্চা হৈছে, অসমীয়া ভাষাটোৰ প্ৰসাৰ হৈছে। যিমানে অসমীয়া লিপিটোৰ প্ৰসাৰ হয়, সিমানে আমাৰ অসমীয়া ভাষাটো এক ধৰণৰ ব্যাপকতাৰ ফালে গুচি যাব বুলি মই ভাবো। আৰু এই ক্ষেত্ৰত মানে মই অকল কবিতাৰ কথা কোৱা নাই, কবিতা আছে, গল্প আছে, সৃষ্টিশীল সাহিত্য গোটেইখিনি আছে। তেওঁলোকৰ ইয়াত সকলো বস্তুৰে এটা মানে কিছুমান ষ্টেজ থাকে। একোটা ষ্টেজৰ পৰা আমাৰ উচাকবোৰ নাইকিয়া হবলৈ আৰম্ভ কৰে। এটা মানে পইণ্টৰ পিছৰ পৰা আমাৰ মানে প্ৰশমিত হবলৈ কৰে। কিন্তু বৰ্তমান যিটো নব্য মাধ্যমত অসমীয়া সাহিত্যৰ যিটো প্ৰসাৰ হৈছে, মানে সেই প্ৰসাৰটোত তাতে স্ব-সম্পাদনাৰ নিশ্চিতভাৱে তাত মানে গুৰুত্ব আছে। মানে সেইটো অকমান নহলে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা হব। গতিকে তাত অসমীয়া ভাষাটোৰ চৰ্চা সকলোৱে কৰক। অসমীয়া ভাষাটো যিমানে চৰ্চা হয়, অসমীয়া লিপিটো যিমানে চৰ্চা হয়, সিমানে আমাৰ অসমীয়া ভাষাটো মানে সিমান দিনলৈ মানে বাচি থাকিব। নহলে এনেকুৱা এটা সংকটত, যত আজি বহু অসমীয়া কবি মানে এনেকুৱা আছে, অসমীয়া সাহিত্যিক আছে, মানে যাৰ কথা মই মানে নকওঁ, কিন্তু কথাটো হৈছে যে অসমীয়া ভাষাৰ প্ৰতি যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো চেৰিটি বিগিনছ এট হোম, নিজৰ ঘৰত আৰম্ভ হ'ব লাগিব। নিজৰ সন্তানক অসমীয়া মাধ্যমত যদি পাৰে, আৰু যদি তাত মানে সুবিধাটো আছে, কিছুমান ঠাইত এনেকুৱা আছে যে অসমীয়া মাধ্যমৰ সুবিধাটো নাই, তেতিয়াহলে মানে এইটো বেলেগ কথা। কিন্তু চেৰিটি বিগিনছ এট হোম, তেতিয়াহে আমি বেলেগক কব পাৰিম যে মানে অসমীয়া ভাষাটো মানে যিটো মানে সেইটোত মানে তোমালোকেও মানে আগবাঢ়ি যোৱা, অসমীয়া ভাষাটোক সুৰক্ষিত কৰা। হয় বিজয় দা, এতিয়া আমাৰ সময় যিহেতু অলপ কম হৈ আহিছে, আমি আচলতে 1 ঘণ্টাৰ ভিতৰত এনে বিশাল বিষয় এটা আলোচনা কৰি শেষ কৰিব নিশ্চয়কৈ নোৱাৰো। এতিয়া মই নীলিম দাক এটা কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। মই
মই হাতত এই কবিতা লৈ অহা নাই, শুনাব পাৰিম বাৰু, মোৰ 1 মিনিট ৰ'ব লাগিব। তাৰপিছত বিজয় দা সাজৰি থাকিব, কবিতা এটা পাঠ বিজয় কৰিব। বিজয় পঢ়ক। বিজয় দা প্ৰথমে আৰম্ভ কৰক। বিজয় আৰম্ভ কৰক। মই তেতিয়াহ'লে মোৰ শেহতীয়া এটা কবিতা পাঠ কৰিছো। কৰা। এইমাত্ৰ অ মোৰ আপোনাৰ দেশ, এইমাত্ৰ আমি পালোহি, এইমাত্ৰ আমি ঘৰৰ পৰা উভতি আহি তলা খুলিলো আমাৰ আনখন ঘৰৰ। এইমাত্ৰ চিনাকি যেন লগা এটা পুৰাতন দুৰ্গন্ধ, কৰবাত জেঠী এটা মৰাৰ, কৰবাত নিগনি এটা পচাৰ। এই উকালি আহিব খোজা গুণটোলৈ আজি ৰাতিটো কটাম। এইমাত্ৰ শুকাই কৰকৰীয়া হোৱা এটা নিগনি বিচনাৰ তলত, এইমাত্ৰ ঝাৰুৱে সাৰি অনা তাৰ নিৰ্জীৱ দেহ, এই সৰি সৰি পৰা ঢৌ খেলি যাব ধৰা অপসাৰী এজাক নুদু কাপোৰ। এইমাত্ৰ ঘৰৰ বাহিৰ উলিয়াই দিয়া বিকচিনা দুৰ্ভাৱনা, এইমাত্ৰ ডেটল পানী স্প্ৰে, চিত্ৰনলাৰ লেচা, মংগলদ্বীপ ধূপৰ ধোৱা, এইমাত্ৰ গাঁৱৰ ঘৰৰ চোতাললৈ ধেনুভেৰীয়া হৈ সোমাই অহা সীমা। এইমাত্ৰ মই মৰি যোৱাৰ পাছতো বুকুত খাই থকা দগুধাগৰৰ শব্দ, এইমাত্ৰ উৰাজাহাজৰ পৰা সূতা এডাল হৈ ছিঙি যাব খোজা তলৰ ব্ৰহ্মপুত্ৰ। এইমাত্ৰ পঢ়োতাৰ বৰি খাই শুই থকা মোৰ অসমীয়া আই, এইমাত্ৰ আইৰ আচলৰ এলান্ধুৰ দাগ, এইমাত্ৰ দাগকে আখৰ বুলি পঢ়িব খোজা সোণাহী ঘৰিয়াল, এইমাত্ৰ জাতীয়তাবাদৰ জোল খাবলৈ চুপি থকা দুৱাৰৰ চুকৰ বিৰাল। এইমাত্ৰ এই দেশ মোৰ দেশ, এইমাত্ৰ মাথোন নামাৱলী, খাৰ চাবোনে খাই অনা মাতৃভাষাৰ দেশ। এইমাত্ৰ এটা পলাতক চিন্তা, বয়স জন্মৰ নে মৃত্যুৰ, এইমাত্ৰ যেন মেঘ কটা পোহৰ, পানী পিপলিৰ ৰঙাখিনি, আমাৰ সন্তানহঁতে অকাজ আখৰৰ জোকাত জোৰেৰে লিপিত খুৱাই থওঁ এইমাত্ৰ তোমাক। ধন্যবাদ। ধন্যবাদ বিজয় দা। আচলতে কবিতাটো বাৰে বাৰে শুনিও আমনি নলগা এটা কবিতা, নিশ্চয় দৰ্শকবৃন্দই খুব ভাল পাব। আৰু আপোনাৰ মুখত কবিতা পাঠ সঁচাকে সদায় আকৰ্ষণীয়। ধন্যবাদ। নীলিম দা। বিজয়ৰ কবিতাটো পঢ়ি বৰ ভাল পালো দেই। বিজয়, বৰ ভাল পালো তোমাৰ কবিতাটো। ধন্যবাদ নীলিম দা। মই এটা পুৰণা কবিতা, মোৰ হাততে নতুন কবিতা নাই, বহুত পুৰণা কবিতা এটা পঢ়িলো। কবিতাবোৰ সাৱধানে পঢ়িবা, মকৰা জালৰ অদৃশ্য সূতাৰ দৰে ই তোমাৰ মুখত মেৰিয়াই ধৰিব, প্ৰাচীন গুহাৰ দৰে তোমাৰ চকুত ধুমায়িত ছায়া পেলাব। তোমাৰ অতীতৰ ঋতুবোৰ, তোমাৰ শেৱালি তলৰ মৃত সন্ধ্যাবোৰ তোমাক ঘূৰাই দিব। পাহৰণিৰ আঙুলিৰ দৰে ই তোমাৰ চুলিৰ কথা কব, তোমাৰ নম্বৰৰ, তোমাৰ শৰীৰৰ গন্ধৰ ৰহস্যৰ কথা কব। বৰষুণৰ তলেৰে ই তোমাক লৈ যাব নঙঠা পানীৰ কাষলৈ, শিলবোৰৰ গুঞ্জনৰ জোপোহালৈ, তোমাৰ প্ৰিয়জনৰ বুকুলৈ ই সেউজীয়া লতাৰ এখন সাঁকো সাজি দিব। কবিতাবোৰ সাৱধানে পঢ়িবা, ই পাপৰ স্বীকাৰোক্তি, ই মাটিৰ তলৰ আন্ধাৰৰ জিলিকনি, মৰিশালীৰ এচাটি বতাহ, এটা প্ৰাচীন পুখুৰীৰ নিস্তব্ধ পানী, এখন ৰুমাল, এখন পতাকা, এপাহি নিয়ৰসিক্ত ফুল, তোমাৰ বুকুত থোৰ মেলা জোনাক, 100টা তৰাৰে গোঠা এধাৰি মালা। ই বিষাদৰ এখন শয্যা, ই তোমাৰ কেঁতুৱৈ লগা শীতত এটুকুৰা পোৰা মঙহ আৰু উত্তাপ আলিংগন। সপোনবোৰৰ কঢ়িয়াই ফুৰা ই এখন চিতা। ই অস্ত্ৰ নহয়, যুঁজাৰু বিমান নহয়, ই সেউজীয়া ট্ৰেফিক লাইট, চৰাইৰ ডেউকা, মেঘৰ সমদল। ই তেজৰ এখন দুৱাৰ, তোমাৰ ঘৰৰ দুৱাৰখনৰ নিচিনা নহয় যে সহজে সোমাই আহিব পাৰিবা। ই ৰহস্যময় এখন পথাৰ, ই তোমাৰ অজস্ৰ শোৱনি কোঠাৰ বাবে জামু বৰণীয়া এটা নিদ্ৰা। মানে নীলিম দা, আচলতে আজি আমাৰ যি আলোচনা, সেই আলোচনাৰ যেন সাৰ কথাবিলাক আপোনাৰ এই কবিতাতে সোমাই থকা নিচিনা মোৰ অনুভৱ হ'ল। জানো, সেই বহুত পুৰণা কবিতাটিৰ কবিতা জৰিয়তে, লিখিছিলো। হয় হয়, সেই কবিতাটিৰ জৰিয়তে যেন কবিতাক লৈ কাৰচাজি কৰিবলৈ যোৱা মানুহবিলাকলৈ এটা সকিয়নি, এনেকুৱা মোৰ নিজৰ অনুভৱ। বিজয় দা।
হয়, নিশ্চিতভাৱে নীলিম দাৰ কবিতাৰ মানে পাঠত মানে আচলতে কি হয়, তাত এটা মিষ্টেৰিয়াছ ৰহস্যময় এটা হেৰিৰ মাজত মানে চেতনাক চুই যায়, আৰু তাত সমসাময়িকতাও থাকে, আৰু খুব সহজ মানে আমাৰ যি পঞ্চ ইন্দ্ৰিয়, এই পঞ্চ ইন্দ্ৰিয়ই সহজতে তাক ধৰি ৰাখিব পাৰে, আৰু তাৰ লগতে আমাৰ ষষ্ঠ ইন্দ্ৰিয়কো সজাগ কৰি তোলে। ধন্যবাদ বিজয়। হয়, ধন্যবাদ নীলিম দা, বিজয় দা। ৰঞ্জিত পাটগিৰি, আপুনি এটা কবিতা পাঠ কৰক। ঠিক আছে, মই শেহতীয়া কবিতা এটি পাঠ কৰিম। চান পাপৰি। ৰদ ঘাই দুপৰীয়া, চকুত মাৰিছে ছাট, শাওণ সপ্তাহ, মেঘ পথাৰত হাত। আমাৰ বাটৰ দুবৰি গছকি ডম্বৰু বজাই গৈ আছে এটা চান পাপৰিৰ বেপাৰী। আমি তেতিয়া ৰবাব টেঙাৰ কথা ভাবি আছিলো, আবেলি ফুটবল খেলিবলৈ। চান পাপৰিৱালাই চাপৰি বজাইছে, বগা, গুলপীয়া, হালধীয়া চাপৰি। পলিথিনৰ পেকেট ফালি উৰি আহিছে আমাৰ লোভৰ লেলাউটিত। আলনাত পৰি থকা পিতাৰ পাইজামাত খচমচাই সুমুৱালো ঠেঙুন মচা হাত। খুচুৰা শিকি ক'ত ক'ত ক'ত, কাণ কটা বাঁহৰ খুটা যত। দীঘল বেঞ্চখনত পিতাই দীঘল দি আছিল আমাৰ আকাংক্ষাৰ দুপৰীয়াটো। আৰু কি আচৰিত, ননানৰ দুপাৰে পকিল বহু আঘোণ, বাঢ়িল ধানৰ সোণ, অথচ এতিয়াও লাগি আছে পথত জিভাত আল জিভাত। নাওমান চান পাপৰি, শিৰশিৰাই যোৱা শৈশৱৰ সোৱাদ। মুখত দিলেই পমি যায়, ইমান আলসুৱা স্মৃতিৰ খৰিকা যায়। ধন্যবাদ। ধন্যবাদ ৰঞ্জিত পাটগিৰি, খুব ভাল লগা এটা কবিতা, ভাল পালো মই। আচলতে আজিৰ ধন্যবাদ। যি অনুষ্ঠান, আজিৰ যি আলোচনা, এই আলোচনাত মোকো এটা বিষয় দিছিলে, কিন্তু মই এটা সুবিধাজনক জেগাত বহি থাকিলো বুলি নিজে ভাবি লৈছো। মোৰ আলোচনা কৰিবলগীয়া বিষয়সমূহ, কথাবিলাক ইতিমধ্যে আমাৰ তিনিগৰাকী আলোচকৰ আলোচনাত স্পষ্ট হৈ উঠিছে। জনগোষ্ঠীয় যিটো চেতনা বা জনগোষ্ঠীয় যিটো ঐতিহ্যৰ স্পন্দন, সেই কথাবিলাক ইতিমধ্যে নীলিম দাৰ, বিজয় দাৰ আলোচনাত বহু পৰিমাণে উদয় হৈছে। এটা কথাকে মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰো, আমি অকল কবিসকলে আধুনিকতাৰ নামত পাশ্চাত্যৰ ধ্যান ধাৰণা কিছুমানতে বহি নাথাকি, আমি যিবিলাক আছে নিজা বৈশিষ্ট্য, যিবিলাক আমাৰ বিজয়দাৰ কথাত ইতিমধ্যে ওলাই পৰিছে, মই ভাবো আধুনিকতাৰ যিটো অভিব্যক্তিৰ সাদৃশ্যকৰণ, আধুনিকতাই কি দিয়ে আমাক, যে সকলো মানুহে নগৰ চেতনা অনুভৱ কৰিবই লাগিব, সকলো মানুহে সকলো মানুহে অন্তৰ্দ্বন্দ্বত ভুগিব লাগিব, পৃথিৱীৰ সকলো মানুহে তিক্ততা অনুভৱ কৰিব লাগিব, এনেকুৱা ধৰণৰ কথাবিলাকে নাভাবি আমি আমাৰ চুকে কোণে থকা, ওচৰে পাজৰে থকা আমাৰ প্ৰকৃতি, আমাৰ জীৱন ধাৰণা, গোটেইবিলাক আমাৰ কবিতাৰ মাজেৰে আমিয়ে ওলাই দেখুৱাব লাগিব। আমাৰ কবিসকলেই এই সম্ভাৱনাৰ দুৱাৰসমূহ এপদ এপদকে খুলিব লাগিব বুলি মই ভাবো। মই এতিয়াও অনুভৱ কৰো, গাঁৱত নগৰ চেতনানো কি এনেকুৱা অনুভৱ নকৰা বহুত মানুহ আছে। এতিয়াও গাঁৱত আলহী আহিলে মুৰ্গী এটা মুচৰি আলহীক আপ্যায়ন কৰা মানুহৰ অভাৱ নাই। এতিয়াও দৰ্জা চৰ্জা নমৰাকে শুই পৰা মানুহৰ অভাৱ নাই। সেই কথাবিলাক মই এতিয়াও অনুভৱ কৰো। কিন্তু এটা কথা যে সাম্প্ৰতিক অসমীয়া কবিতাত যিটো জনগোষ্ঠীয় ঐতিহ্য যিমান পৰিমাণে অনুভূত হ'ব লাগিছিল, যিমান পৰিমাণে প্ৰতিফলিত হ'ব লাগিছিল, মোৰ ধাৰণাত অলপ কম পৰিমাণে হৈছে। যদিও বেজবৰুৱাৰ দিনৰ পৰাই, বেজবৰুৱাৰ ধৰ্মৰ আৰু ৰতনিৰ জৰিয়তে জনজাতীয় যি চেতনা, সেইখিনি কবিতাৰ মাজলৈ আহিছিল। তাৰ পৰৱৰ্তী সময়ত ৰামধেনু যুগৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বা সাম্প্ৰতিক সময়ৰ তেতিয়াৰ সময়ৰ কবি হেমাংগ বিশ্বাস, অমলেন্দু গুহ, তেওঁলোকৰ কবিতাত দুই এটা কবিতাত জনগোষ্ঠীয় চেতনা অনুভূত হৈছিল, স্পন্দন অনুভূত হৈছিল। পৰৱৰ্তী সময়ত আমি বহু কবিৰ নাম ল'ব পাৰো। আমাৰ সন্মুখতে বিজয় দা আছে, নীলিম দা আছে, কেইবাটাও কবিতাত জনগোষ্ঠীয় চেতনাৰ কথা আছে, ইতিমধ্যে আমি পঢ়িছো। কবিসকলে এই দিশলৈকে নিশ্চিতভাৱে লক্ষ্য কৰিব লাগে বুলি মই ভাবো। মই যিহেতু একো নকৰিলো, মই এটা কবিতা পাঠ কৰিবলৈ ওলাইছো, আপোনালোকে যদি অনুমতি দিয়ে চুটি কবিতা এটা পাঠ কৰিম, এইবাৰ নিশ্চয়। প্ৰান্তিকত প্ৰকাশিত। কবিতাটিৰ শিৰোনাম ৰাধা তোমাৰ চকুৰ চাৱনিত। ৰাৱণমুখৰ মুৰংঘৰত বহি
কানায়ে বাঁহী বজাই ৰাতি। বাঁহীৰ মাতত উফন্দি উঠে চাংঘৰ এটাৰ কাৰ্পুমপুলি সপোন। কলা মেঘ এচপৰাৰ আঁৰত উচুপি উচুপি নৈনিকা ৰাধা। কানাই আহিব। ৰাতিটোৱে জানে জীৱনৰ জটিল নিচাত জয় পৰা সৌ সেন্দুৰীয়া আলিবাটটো লিখা আছে অলেখ সপোনৰ ইতি কথা। কেৱল ৰাতিটোৱে জানে কুকুৰাৰ প্ৰথমটো ডাক পৰাৰ আগতেই কানাইৰ গুটিমালি সপোনটোৱে গামুৰি দিলে। কানাইৰ সপোন মানে পথাৰত নাচি থকা এপুৰা পকা ধান, চাপৰিত ফুলি উঠা থুপি থুপি সৰিয়হ। কানাইৰ সপোন মানে ৰদ বৰষুণৰ জুঁৱলিত কঁপি উঠা এখনি ৰামধেনু, ৰাধাৰ বুকুৰ শিমলু অভিমান। আৰু অভিমানবোৰ যেতিয়া মানিকী মধুৰী মাতৃভাষা, পৃথিৱী মানে যেন সময়ৰ অকণো আশা। ধান পকিছে, কানাই আহিছে, থৰ থৰকৈ কঁপিছে ৰাধা। এনেকৈয়ে কেতিয়াবা অজান প্ৰহৰৰ মায়াবী এচাতি বতাহত দৰ্পচূৰ্ণ হয় কানাইৰ ঘনচিৰিকা অহংকাৰ। ৰাধা তোমাৰ চকুৰ চাৱনিত চিনাকি চাপৰিৰ হৈস্মতি জুই। চকু দুটি মুদি দিয়া। ধন্যবাদ। সুন্দৰ। ধন্যবাদ বিজয়দা। ইমান পৰে আমি সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য চেতনা আৰু আধুনিকতা শীৰ্ষক সাম্প্ৰতিক অসমীয়া কবিতা বিষয়ক অনুষ্ঠানটি কৰিলো। এই বিষয়ত মোৰ ধাৰণা এঘণ্টাৰ আলোচনা আমাৰ কাৰণে যথেষ্ট নাছিল। এঘণ্টাৰ আলোচনা কৰিবলৈ যোৱাটো পৰ্বতত কাছকণী বিচৰাৰ নিচিনা কথা। তথাপি ইমান কম সময়ৰ ভিতৰতো আমাৰ আলোচকসকলে নিজা চিন্তাৰে বিষয়টোৰ ওপৰত আলোকপাত কৰাত বহু পৰিমাণে সফল হৈছে বুলি আমি ধাৰণা কৰিব পাৰিছো। আজি এই আলোচনাই কিছু পৰিমাণে হলেও বহুতৰ মনত উদয় হৈ থকা প্ৰশ্নসমূহৰ উত্তৰ পোৱাত বা এক নতুন চিন্তাৰ বাট মুকলি কৰাত নিশ্চিতভাৱে সহায় কৰিব বুলি আমি ভাবিব পাৰিছো। এই আশাৰেই মই এতিয়া শলাগৰ শৰাই দিবলৈ আগবাঢ়িছো। আজি এই অনুষ্ঠান পৰিচালনা কৰিবলৈ দিয়াৰ বাবে পুনতে কলিংগ সাহিত্য উৎসৱৰ সন্মানীয় সঞ্চালক ৰশ্মিৰঞ্জন ফাৰিদা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। তাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো সহ সঞ্চালকদ্বয় আশুতোষ কুমাৰ ঠাকুৰ আৰু শীতাংশু মহাপাত্ৰলৈ। তেখেতসকলে আমাক সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কত আলোচনা কৰিবলৈ আজি যে এক ৰাষ্ট্ৰীয় প্লেটফৰ্ম দিলে, মঞ্চ দিলে, তাৰ কাৰণে আমি অতিশয় সুখী হৈছো। ইয়াৰ লগতে মই আশা কৰিছো যে অদূৰ ভৱিষ্যতেও তেখেতসকলে অসমীয়া সাহিত্য বিষয়ক আন ভিন্ন দিশত আলোচনা কৰিবলৈ নিশ্চিতভাৱে আমাক মঞ্চ প্ৰদান কৰি কৃতাৰ্থ কৰিব। এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, শলাগৰ শৰাই আগবঢ়াব বিচাৰিছো আমাৰ মাজত উপস্থিত থকা চাৰিগৰাকীকে, মোকে ধৰি চাৰিগৰাকী আলোচকক। নীলিম দা, আপুনি আপোনাৰ মূল্যৱান সময় খৰচ কৰি আমাৰ মাজত উপস্থিত থাকিলে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিজয় দা, আপোনালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰঞ্জিত পাটগিৰি ডাঙৰীয়া, আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে ইমান ধুনীয়াকে এঘণ্টাৰ ভিতৰত বিষয়টোক ইমান নিৰহ নিপানীকৈ বুলি ক'বলৈ মই নাযাওঁ, কিন্তু যিমান পৰিমাণে হ'ব লাগিছিল তাতকে বেছি পৰিমাণে আমি সফল হৈছো বুলি ভাবি লৈছো। সদশেষত টেকনিকেল দিশ চাই থকা মানুহসকলকো মই মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। বহু ক্ষেত্ৰত মোক সহায় কৰা মোৰ শুভাকাংক্ষীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিশেষকৈ কোকৰাঝাৰ স্থিত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ডক্টৰ ৰাতুল কুমাৰ ডেকাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ ভণ্টি অৰুণিমা চৌধুৰী বৰাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এইখিনিতে আমাৰ আজিৰ অনুষ্ঠান সমাপ্ত হৈছে বুলি মই ঘোষণা কৰিলো। ধন্যবাদ।